কোৰাণখন ল'লোঁ এটা লৈ মই ভাবিলোঁ কি কৰা যায় কাৰণ ব্ৰিফকেছটোত আগদিনাখনৰ পিন্ধা কাপোৰটো তাত থওঁ তাততো আৰু নোধোঁ গোটেই আৰু বেগ লৈ আহিম এতিয়া কোৰাণখনটো বহুত ডাঙৰ হেৰি আমি মানে সেইখনটো এনেকুৱা ধৰণৰ পিন্ধা কাপোৰত থ'ব নোৱাৰোঁ সেই যি কিনিলোঁ হোটেলত ওপৰত চেল্ফত যি থ'লোঁ গুৱাহাটী অহালৈ মই এনেকৈ বুকুত লৈ আহিছোঁ গুৱাহাটী অহালৈ এয়াৰপৰ্টত এইটো সঁচা একদম কাহিনী সঁচা কাহিনী কাম কৰি যা কষ্ট কৰ দৌৰি যা একদম নিজে নিজে চব হৈ যাব কিন্তু এতিয়া কি কয় এতিয়া কওঁ একো কাম নকৰি ঘৰত বহি থাক তোৰ যদি ইয়াত লিখা আছে তেতিয়াহ'লে তোৰ ঘৰত সেইটো MLA MP প্ৰেচিডেণ্ট চব হবি এতিয়া আৰু উপায় নাই মই মানে তাৰে মুছলমান নেতা এজনে স্থানীয় মুছলমান মানুহক লৈ সেই হিন্দুসকলক সুৰক্ষা প্ৰদান কৰি আছে এইটো আচল ধৰ্ম সেইটোৱে আচল ধৰ্ম সেইটো কিন্তু পলিটিক্সত টুইষ্ট হৈ যায় সেই টুইষ্ট হৈ যোৱাৰ লগে লগে তাৰমানে আমাৰ মাজত সন্দেহ আমাৰ মাজত অবিশ্বাস এইবিলাক সৃষ্টি হয় এই বস্তুটো পলিটিক্সতে বেছি কিন্তু হয় এতিয়া এইবাৰৰ MP এতিয়া মোৰ ঘৰুৱা সম্পৰ্ক মোৰ মই যেতিয়া BJPৰ জেনেৰেল ছেক্ৰেটাৰী গুৱাহাটী চিটিৰ প্ৰেচিডেণ্ট ইলেকশ্যনত জিকিছোঁ তো সেই কমিটিত এই আমাৰ এই MP মহোদয়াৰ হাজবেণ্ড মোৰ কমিটিত আছিল মোৰ ভাল বন্ধু তো তেওঁক টিকেটটো GMCত তেতিয়া দিয়াৰ কথা তেওঁক একদম ফাইনেল কৰিছোঁ যে তুমি ৰেডি হোৱা মই তুমি কওঁ একদম ৰেডি আৰু কিন্তু কি হৈ গ'ল লেডিজ পৰি গ'ল তো লেডিজ পৰোঁতে মই যাই কেণ্ডিডেট নাপাওঁ যাই মোৰ সেই বন্ধুকে যাই ঘৰত যাই ক'লোঁ যে মোৰ লগত সিদ্ধাৰ্থ বৰ্তাও গৈছিল আৰু শশাংক ডেকা এনেকৈ আমি কেইজনমান গ'লোঁ যে ভাই খেলা তুমি তাই তেতিয়া কৈছে নাই 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 মই স্কুলতে ঠিক আছোঁ এইবিলাকত নোসোমাওঁ কপাল ইলেকশ্যন খেলিলে জিকিলে কাউন্সিলাৰ হ'ল ডেপুটি মেয়ৰ হ'ল MP হ'ল কি এতিয়া কপাল সেইকাৰণে পুৰণা BJPৰ দলত অকণমান ভেলুটো কম যেন হৈ আছে কথাটো কিমান দূৰ সঁচা সৰু ডাঙৰ বুলি কথা নহয় যিকোনো লিডাৰ যদি দলৰ পৰা ত্যাগ কৰে দলৰ বহুত ক্ষতি কৰে কথাটো সঁচা মোকেই চব লাগে মোৰ বাহিৰে আৰু কাকো নালাগে ৰাজ্যিক সভাপতি মোক লাগে টিকেটটোও মোক লাগে সন্মুখত MP টিকেট আছে সেইটোও মোক লাগে তাৰপিছত MLA আহিছে মোক সেইটোও মোক লাগে অকল মোকেই লাগে মোৰ বাহিৰে আৰু কাকো নালাগে তেতিয়া কি হ'ল জয়ন্ত নামকাৰী গোটেই মাতিব পাৰে কি হ'ল বা তোমাক ভোটটো দিম বুলি মোৰ ঘৰৰ ওচৰৰে কিমানজন মানুহ এই সংসাৰতে নাই ঢুকালে তেওঁলোকে মানে ভোটটো দিব মন আছে পাণ দোকান এখনত থিয় হ'ব মন নাযায় দাদা কি হ'ল আপোনাৰ এইবাৰো নিদিলে আপোনাক দলে তো সেনেকুৱা ধৰণৰ মানসিক টৰ্চাৰ পাই থাকোঁ আপোনাৰ BJPৰ 3টা চৰকাৰ হ'লে তিনিবাৰতে কিন্তু গুৱাহাটী লোকসভাত মহিলা কেণ্ডিডেট দিলে এইটো কিয় কৰিলে যে গুৱাহাটী চিটটো অনলি মহিলাৰ বাবে হয়নে এটা ক'ব লাগে আৰু বেয়া গুণ এটা ক'ব লাগে আচ্ছা বেয়া গুণ ক'ব লাগে অ'কে হয় বেয়া গুণ এটাই আছে সেইটো হ'ল জয়ন্ত দা ৱেলকাম টু নন পলিটিকেল পডকাষ্ট ধন্যবাদ কি খবৰ দাদা আছোঁ চলি আছোঁ ভাল বহুত দিন মূৰতে 2023ত কণ্টেক্ট কৰিছিলোঁ আপোনাক ফাইনেলি আজি 2024ৰ আগষ্ট মাহ মোৰ বেয়া লাগিছে আচলতে কি হ'ল মানে আমি পলিটিকেলি বিজি থাকোঁতো হয় যেতিয়া ইউথত আছিলোঁ তেতিয়া খুব তাৰমানে মিডিয়াৰ লগত সম্পৰ্ক আছিল খুব বেছি তাৰমানে মেনেজ কৰিব লাগে আমাৰ যিটো পলিটিকেল পাৰ্টি আছোঁ আজিৰ পৰা তেতিয়া সেইখিনি সময়ত কিমান মানে পাব্লিকৰ মাজতো কোনো হেৰি নাছিল প্ৰভাৱ নাছিল মিডিয়াৰ মাজত প্ৰভাৱ নাছিল তো এতিয়া সেইখিনি মানে আজিৰ পৰা 20 বছৰ আগতে বহুত বিজি হৈ গ'লোঁ এতিয়া তাৰমানে কি হ'ল চলি থাকিব লাগে আৰু বেলেগ দায়িত্ব বহুত পাৰিল তাৰপিছত অলপ এলাহ যে যিটো মানে ক্ৰেজ যিটো তাৰমানে মিডিয়া বুলি ক'লে যাব মন যোৱা সেইটোত যথেষ্টখিনি মানে কমি গৈছে আৰু পাৰিলে নগ'লেও হয় যদি কিয় গৈ আছে নাই সেইটোত অন্য একো নাই তাৰমানে কি হ'ল মই ফাৰ্ষ্ট যেতিয়া প্ৰেচিডেণ্ট হৈছোঁ ছেটেলাইট চেনেল ফাৰ্ষ্ট টাইম তেতিয়া আৰম্ভ হৈছে নৰ্থ ইষ্ট টেলিভিশ্যন ফাৰ্ষ্ট তাৰ আগতে কোনো ছেটেলাইট টেলিভিশ্যন নাছিল দূৰদৰ্শনতে আমি মিডিয়াক যেনেকুৱা ধৰণৰ আমি দিওঁ তেওঁলোকলৈ পঠাওঁ তেওঁলোক হয় কভাৰ কৰিলে দিলে নিদিলে নাই বৰ বেছি তাৰমানে এইটোত নাছিল তো সেই সময়ৰ পৰা লাহে লাহে বহুত তাৰমানে নিউজ চেনেল হ'ল আৰু সেই যিখিনি একদম মানে ডেকা ল'ৰা বুলি কয় আৰু গ্লেমাৰ আৰু ইয়থ লিডাৰ সেইখিনি সময়তে গোটেইকেইটা পালোঁ
চাগে বহুত মানে সম্পৰ্ক হোৱাৰ পিছত সেইকাৰণে এতিয়া কি হ'ল মোৰ কিন্তু তথাপিও যে 2023 কণ্টেক্ট কৰাৰ পিছত 1.5 বছৰ ৰখিবলগীয়া মোৰ ইমান ব্যস্ত নহয় কিবা নিমিলিল ক'ৰবাত নিমিলিল নহ'লে ইমান ব্যস্ত বুলি ক'লেতো আৰু মোৰ নিজৰে লাজ লাগিব ইমান লাজ লগা কথা এটা কোৱা ভাল নহয় কিন্তু মই তাৰ বাবে প্ৰথমে চৰি কৈছোঁ যে আই এম এক্সট্ৰিমলি চৰি মই টাইম দিব লাগিছিল আৰু সেইকাৰণে যোৱাকালি মই সিদ্ধান্ত লৈছোঁ মই ৰাতি যেতিয়া মেছেজটো পালোঁ যে দাদা আৰু কিমান দিন ৰখিবলৈ মোৰ তেতিয়াই বেয়া লাগিছে সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ যে আজি যি কাম নাথাকক মই নিশ্চয় টাইম এটা দিম থেংক ইউ দাদা ফাইনেলি আজি বহিলোঁ আপুনি যে সময় দিলে বহুত আমি মানে বাট চাই আছিলোঁ যে কেতিয়া জয়ন্ত দা আহিব আমি কেতিয়া পডকাষ্ট কৰিব পাৰিম কাৰণ আমাৰ নন পলিটিকেল ষ্টাৰ্টিঙৰ পৰাই আপোনাক আমি ইনভাইট কৰা হৈছে অলৰেডি হয় ধন্যবাদ সঁচাই মই ভাল লাগিছে মই পডকাষ্টটো আজিকালি চাইনে আজিকালি আপুনি এটা নতুন সংযোজন মিডিয়াত বুলি ক'ব লাগিব সংবাদ মাধ্যম বুলি ক'ব লাগিব আচলতে বিভিন্ন ক্ষেত্ৰৰ সংবাদ মাধ্যম এইটো এটা নতুন সংযোজন আৰু খুব পপুলাৰ সংযোজন মানুহে চায় মিলিয়নত চাই তাৰমানে বিলিয়নত চাই যে ভাল আৰু মোৰ শুভেচ্ছা থাকিল যাতে ভগৱানে ভাল কৰক এটা ভাল নিৰ্ভৰযোগ্য এই পডকাষ্ট এটা হওক আৰু মানুহে যাতে চায় আৰু সঁচাটো যাতে পায় তাৰ আমাৰ পডকাষ্টৰ নাম আমি নন পলিটিকেল পডকাষ্ট দিছোঁ কিন্তু আমি চব পলিটিচিয়ান ইনভাইট কৰোঁ ইয়াতে তাতেই নাম হিচাপে ঠিক আছে অন্যথা আমি সমাজখনক পলিটিক্সৰ পৰা বাদ দি সমাজখনৰ কথা কল্পনাই কৰিব নোৱাৰোঁ এতিয়া বুলি নহয় যুগ যুগান্তৰ আগত গীতা ৰামায়ণৰ সময়ত ৰজাই শাসন কৰিছিল ৰজাই শাসন কৰা মানে কি পলিটিক্স ৰাজনীতি তাৰপিছত মহাভাৰতৰ পৰা আজিলৈ পলিটিক্সক বাদ দি আমি কাৰণ ৰজাৰ দিনত হওক বা এতিয়াৰ দিনত হওক বা সামৰিক শাসন হওক একনায়ত্ববাদ হওক বা ডেমক্ৰেচি হওক সকলোতে কি হ'ল যে ৰাইজৰ স্বাৰ্থটো জড়িত হৈ থাকে ৰাইজৰ উন্নয়নৰ কথাটো সামাজিক উন্নয়ন ৰাস্তা ঘাট স্কুল ঘৰ হস্পিটাল সকলো ধৰণৰ যিকোনো উন্নয়ন ইয়াত জড়িত থাকে খেল ধেমালি স্বাস্থ্য জড়িত হৈ থাকে আৰু সেইটো আগৰ দিনত ৰজাই সেইবিলাক চোৱা চিতা কৰিছিল এতিয়া দিনত মন্ত্ৰী বুলি যাক কোৱা হয় অৰ্থাৎ মিনিষ্টাৰ বা ডেমক্ৰেটিক পাৰ্টি এটা যেতিয়া জয় হৈ যায় সেইকাৰণে নিশ্চিতভাৱে নন পলিটিকেলক মই শুভেচ্ছা থাকিল কিন্তু আমি পলিটিকেল দৃষ্টিকোণটো সদায় আমাৰ মনত সদায় সজীৱ কৰি প্ৰত্যেকজন মানুহে ৰাখিব লাগিব আৰু যেতিয়ালৈ আমি যে বহুত ক্ষেত্ৰত আমি শুনিছোঁ কাৰণ সৰুৰ পৰাই ছাত্ৰ অৱস্থাৰ পৰাই ৰাজনীতিত জড়িত মই এজন সদৌ অসম ছাত্ৰ সন্থাৰ মই সক্ৰিয় সদস্য আছিলোঁ এটা সময়ত তাৰপিছত বিবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ অৱস্থাত মই তাতে গেমছ ছেক্ৰেটাৰী তাৰপিছত জিমনেছিয়াম ছেক্ৰেটাৰী তাৰপিছত জেনেৰেল ছেক্ৰেটাৰী হৈছোঁ তাৰপিছত আহি ছাত্ৰ অৱস্থা শেষ হোৱাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টী আমি দলত যোগদান কৰিলোঁ ৰাজনীতিৰ পৰা সৰুৰ পৰাই সক্ৰিয় বহুতে কি কৰে ৰাজনৈতিক প্ৰেক্ষাপটত অলপ বিতৃষ্ণা বিষেধাগাৰ মানে কৰে যে ৰাজনীতি ভাল নহয় ৰাজনীতি যাব নালাগে ৰাজনীতি কৰিব নালাগে এইটো কিন্তু ৰাজনীতি সেইটোৱে তাৰমানে ডেমক্ৰেচিত কুপ্ৰভাৱ পেলায় যিটো ৰাজনীতিত প্ৰত্যেকজন 18 বছৰ হোৱাৰ লগে লগে প্ৰাপ্তবয়স্ক হোৱাৰ লগে লগে এই ৰজা নিৰ্মাণৰ পদ্ধতিটোত ইনভলভ হোৱাৰ লগে লগে মই ৰজা নিৰ্মাণ কৰিম ময়ে অনীহা প্ৰকাশ কৰিছোঁ কোন ৰজা হওক কিয় হওক মোৰ মতলব নাই এইবিলাকত নাযাওঁ এইটো হ'ব নোৱাৰে কিন্তু এইটো হ'ব নোৱাৰে কেতিয়াও ৰজা কোন হ'ব কিয় হ'ব ৰজা হোৱাৰ লগে লগে আমাৰ স্বাৰ্থ কি আছে ৰজাই আমাৰ স্বাৰ্থ পূৰণ কৰিবনে নকৰে সেই স্বাৰ্থ পূৰণত তেখেতৰ মনোযোগ কিমান আছে কেনেকুৱা ধৰণৰ কথা আছে আমি আমাৰ ভোটটো আমি জেগাত পৰিছে নাই ভাল জেগাত পৰিছে নাই তো সেইকাৰণে আমি মানে সেই 18 বছৰ হোৱাৰ লগে লগে আমি এক্টিভ হ'ব লাগিব মই পলিটিক্সত এক্টিভ হোৱা মানে এইটো কোৱা নাই যে কোনোবা পলিটিকেল পাৰ্টিৰ মেম্বাৰ হওক তাৰ কোনো প্ৰয়োজন নাই পলিটিক্স কৰিবই লাগে বুলি কথা নাই কিন্তু মই কৈছোঁ যে পলিটিকেল পাৰ্টিৰ মেম্বাৰ হ'ব বুলি কথা কোৱা নাই পলিটিকেলি মেচিয়ৰ আৰু পলিটিকেলি এলাৰ্ট হৈ থাকিব লাগে সেইটো কিন্তু প্ৰত্যেকজন ভোটদাতা ৰাইজৰ ল'ৰাই হওক ছোৱালী হওক যুৱক হওক যুৱতী হওক কিশোৰ হওক বা পৌৰ হওক মানে বয়োবৃদ্ধ হওক সকলোৱে এটা থাকিব লাগে তো সেইকাৰণে নন পলিটিকেলক পলিটিকেলি ষ্টেপ লোৱাৰ কাৰণে শুভেচ্ছা জনাইছোঁ আৰু চাওঁ আগলৈ কি হয় আপোনাৰ দিনৰ কাৰ্যসূচী কেনেকৈ লৈ গৈ আছে আপুনি অকণমান যদি আপুনি জনায় দিনটো কেনেকৈ কি কৰে চাওক মানে কি হ'ল ঘৰত যদি থাকোঁ গুৱাহাটীত যদি থাকোঁ তেতিয়াহ'লে খুব ডিচিপ্লিন হয়
ৰাতিপুৱা 6টা বজাৰ ভিতৰত উঠোঁ, প্ৰণায়াম, য়োগা, প্ৰণায়াম, ৱাক এইবিলাক চব কৰোঁ, ভালদৰে কৰোঁ মই। তাৰপিছত সেইবিলাক কৰি উঠি তাৰপিছত কামত ওলাই যাওঁ। কিন্তু যেতিয়া বাহিৰত যোৱা হয় তাত অলপ ডিষ্টাৰ্ব হৈ যায়, কাৰণ ৰাতি শুওঁতে দেৰি হয়, মানুহ বহুত লগ পাব লাগে বেলেগ বেলেগ। ইয়াতে কি হ'ল, মানুহবিলাকক কৈ দিওঁ যে ইমান টাইমৰ ভিতৰত আহিবি, তেওঁলোকে প্ৰায়ে আগতেই ফোন কৰে। নামকাৰী মাতা হ'লে জয়ন্ত কালি পামনে, বোলে দাদা এইটো সময়ত আহি যাব, জয়ন্ত দা পামনে, ছাৰ আপোনাক পামনে, মই সেইটো টাইম ঠিক। গুৱাহাটীত প্ৰব্লেম নাথাকে, গুৱাহাটীত তাৰমানে দেহটোক লৈ মস্তিষ্কক লৈ এটা সুন্দৰভাৱে ভালদৰে চলাই নিব পাৰি। কিন্তু গুৱাহাটীৰ বাহিৰত যোৱাৰ লগে লগে ৰাতিপুৱা কেইটাত গৈ পালোঁ, হোটেলখনত বা চাকিত হাউচত কেতিয়া খুলিলোঁ, কিমান মানুহক লগ ধৰিলোঁ, তাৰপিছত ৰাতিপুৱা উঠিব এলাহ লাগে নালাগে, মানে তথাপিও কিবা বাহিৰত হ'লেও ৱাকটো কৰি দিওঁ। মানে পুটুককৈ ৰাতিপুৱা কোনো নাহেতো, বঢ়িয়াকৈ ওলাই যায়, জেগাবিলাকত খোজকাঢ়ি ঘূৰি থাকোঁ, আৰু তাত মানে ইণ্টাৰেষ্টিং ভাল লাগে। কেতিয়াবা ৱাক কৰিলে কিছুমান মানুহে একদম এনেকৈ ঘূৰি চায়, কিয় ভাবি ইমানটো ক'ৰবাত দেখিছোঁ, এনেকৈ ঘূৰি চায়, এইটো মানে নিজৰ ভাল লাগে। ক'ৰ পৰা ওলালে ইমানটো ধৰিবও নোৱাৰে, ধৰিব পাৰিলে বহুতে আকৌ মাত দিয়ে, এই ৰ'ব আপুনি অমুক হয়নে, মই হয়। কিন্তু কেতিয়াবা কিছুমান মানে খুব চাই এনেকৈ 2-3 বাৰ চাই গম পাওঁ যে মানুহজনে মোক ক'ৰবাত টক শ্ব' বা টিভিয়ে ক'ৰবাত দেখিছে, দেখাৰ কাৰণে মানে মন কৰিছে কিন্তু ধৰিব পৰা নাই, সেইখিনি আকৌ কেতিয়াবা ভালো লাগে। আৰু কেতিয়াবা এনেকুৱা আছে যে মানে দেখিলে আপোনাক দেখি কিনে কথা পাতিব নোৱাৰে, বা এইটো কথা পাতিবলৈ সাহস নকৰে নেকি, এনেকুৱা মই বহুত ফিল কৰিছোঁ। নাই, মোৰ নিচিনা বহুত, মানে মোৰ নিচিনা মানে ধৰক মোৰ পৰ্যায়ৰ বা তাতকৈ তল ওপৰ বুলি ক'বলৈ বেয়া লাগিছে, কিন্তু ধৰক মোৰ পৰ্যায়ত নাহা কিছুমানো আছে যে মানুহে কথা পাতিব ভয় কৰা নিজে এটা নিৰ্মাণ কৰি লোৱা পৰিৱেশ। মই একদম সহজ সৰল মানুহ এটা, মই কাকো এনেকুৱা গেপ এটা নাৰাখোঁ, মই এটা স্পেচ দিওঁ। মোৰ ওচৰত মানুহ এবাৰ আহি বহিলে কেতিয়াবা আকৌ মোক লগ ধৰিব আহে, মইহে কওঁ ৰ'ব চাহকাপ খাই যাওক, কথা পাতি ভাল লাগিছে, মই সেইটো স্পেচটো মই দিওঁ তাৰমানে। কাৰণ এটা কথা কি জানে নাই, সমাজখনত আপুনি বিভিন্ন সমস্যাৰে মানুহ জড়িত আহে, মানুহে ৰাজনৈতিক জীৱনত আছোঁ, আগতে বিৰোধীত আছিলোঁ, এতিয়া চৰকাৰত আছোঁ, ভাবে যে জয়ন্ত দাসৰ ওচৰত গ'লে কিবা এটা কামত আহিব, কামত বাৰু আহিল নাহিল পিছৰ কথা, মাতষাৰো যদি ভালদৰে নাপায় তেতিয়াহ'লে তেওঁ হতাশ হৈ যাব নহয়। এটলিষ্ট কামটো নহ'ল বাৰু, চেষ্টা কৰা দেখিলে কোনোবা মন্ত্ৰীক কৈ দিব লাগে, কোনোবা MLA ক কৈ দিব লাগে, কোনোবা অফিচাৰক কৈ দিব লাগে, ততাতৈয়াকৈ ইনিচিয়েটিভ লৈ উঠি তেওঁ সেই মানুহজনে দেখি থাকে যে মোৰ হৈ কৰিছে, চাহকাপ খাব অলপ জোৰ কৰিলোঁ, খালে, চাহকাপ খাই ওলাই গ'ল, তেওঁ ওলাই যায় অন্ততঃ মনটো শান্তি, মানুহে শান্তি লৈ যায়, নাই মানুহজনক ভাল লাগিল। আৰু সেই ভাল লগাটো মোৰ একমাত্ৰ মোৰ ব্যক্তিগত লাভালাভ হৈ নাথাকে, পাৰ্টিৰ বাহিৰৰ মানুহ যদি হয় যে এই পাৰ্টিৰ এজন ছিনিয়ৰ লিডাৰ এজনৰ তাত গৈছোঁ, ভাল মানুহজনে ভাল হেৰি কৈছে, এই পাৰ্টিৰ মানুহবিলাক ভাল সেনেকুৱা ধৰণৰ কথা থাকে। আৰু মইতো অন্তৰৰ পৰা মই সেইটো এনজয় কৰোঁ, তাৰমানে মই মানুহক সহায় কৰিব চেষ্টা কৰোঁ, আজিলৈ কৰি আহিছোঁ, তাৰে 99% নহ'ব পাৰে কাম, কিন্তু কিবা প্ৰব্লেম হৈছে, ইভেন চিফ মিনিষ্টাৰৰ তাত যাব লাগে, লগালগ গৈছোঁ, সেই টিম লৈ গুচি গৈছোঁ, কোনোবা মিনিষ্টাৰৰ তাত টিম লৈ যাব লাগে গৈছোঁ। সেনেকুৱা ধৰণৰ বিভিন্ন সমস্যা আহিছে আমাৰ জীৱনত, সেনেকৈ গৈছোঁ, তাৰে কিছুমান ছাকচেছ হৈছে, কিছুমান হোৱা নাই, কিন্তু চলি আছোঁ এনেকৈ। আপোনাৰ জীৱনৰ প্ৰথম দল ভাৰতীয় জনতা পাৰ্টি, তাৰ আগত আপুনি ছাত্ৰ কৰিছিলে, যেতিয়া কোনো নাছিলে যে BJP, কোনো নামেই নাছিলে অসমত, যে BJP বুলি কোনো ইমান নাছিলে, কিন্তু তেতিয়া আপুনি BJP কৰি আছিলে, আজিও কৰি আছে। কিন্তু মই আপোনাক সোধোঁ যে এতিয়া দেখা পাই আছোঁ যিটো চিৰসত্য কথা, পুৰণা BJPৰ দলত অকণমান ভেলুটো কম যেন হৈ আছে, কথাটো কিমান দূৰ সঁচা? নন পলিটিকেলত পলিটিকেল কুৱেশ্যন কিয় আহিল? এটা দুটা আহিবই। আচলতে নতুন পুৰণা কথাটো নাই, নতুন পুৰণাৰ কথাটো হ'ল এইটো সংবাদ মাধ্যমৰ সৃষ্টি হোৱা কথা এষাৰ। কাৰণ আমি যেতিয়া যুৱ মৰ্চাত আছিলোঁ, মই প্ৰথম BJPৰ যুৱ মৰ্চাতে এজন মানে কাৰ্যকৰ্তা হিচাপে কাম কৰিছোঁ, বিভিন্ন পদত, ষ্টেট ছেক্ৰেটাৰী আছিলোঁ, ষ্টেট ভাইচ প্ৰেছিডেণ্ট আছিলোঁ, ষ্টেট প্ৰেছিডেণ্ট আছিলোঁ, বিভিন্ন সময়ত বিভিন্ন দায়িত্বত আছিলোঁ।
আৰু তেতিয়া আমাৰ যিখন কনষ্টিটিউশ্যন আছে দলৰ তাত তাৰমানে কি হ'ল যে এটা আমাৰ ইউনিটবিলাক এনেকুৱা ধৰণৰ থাকে যে ৰাষ্ট্ৰীয় কমিটি, ৰাজ্যিক কমিটি, জিলা কমিটি, মণ্ডল কমিটি। এই মণ্ডল কমিটি যদি 3 বছৰৰ মূৰে মূৰে হোৱা মেম্বাৰশ্বিপ ড্ৰাইভত সদস্য ভৰ্তিকৰণ প্ৰক্ৰিয়াত যদি 30% ইনক্ৰিজ কৰিব নোৱাৰে 3 বছৰত, যেনে ধৰক সেই মণ্ডলটোত 500 কাৰ্যকৰ্তা আছে, ঠিক আছে, 30% তাত 150 প্লাছ কৰিব লাগিব। যদি তেওঁ কৰিব নোৱাৰে সেই মণ্ডল কমিটিয়ে, তেতিয়াহ'লে কি হ'ব, এডপ্ট কৰি থৈ দিব, তেওঁ ভোটিং ৰাইটটো নোহোৱা কৰি থ'ব। আগতে আমাৰ ইলেকশ্যন আছিল, প্ৰত্যেকটো মণ্ডল প্ৰেচিডেণ্টৰ কাৰণে ইলেকশ্যন হৈছিল, ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ কাৰণে, ষ্টেট প্ৰেচিডেণ্টৰ কাৰণে ইলেকশ্যন হৈছিল। তো সেই প্ৰক্ৰিয়াটো লাহে লাহে আমাৰ এতিয়া নোহোৱা হৈ আহিছে, এতিয়া আলোচনাৰ মাধ্যমেৰে হয়। তো সেইকাৰণে আমি আগৰ পৰাই বাধ্য আছিলোঁ, সংবিধানখনে আমাক বাধ্য কৰি থৈছিল, আৰু আমি মানসিকভাৱেও বাধ্য আছিলোঁ যে দলটোক শক্তিশালী কৰিবৰ কাৰণে আমি মানুহ লাগিব আমাক, আৰু মানুহ আমি আদৰি অনাৰ মানসিকতাটো এই পুৰণাসকল আগৰ পৰাই আছে। কথা বুজা নাই যে পৰিৱেশ এনেকুৱা হ'ল, বহুত মানুহ একেলগে আহিলে, বহুত মানুহ অহাৰ লগে লগে বহুত পৰিৱেশ ইফাল সিফাল হৈছে। তাত আৰু কোনোবা কাৰোবাৰ স্বাৰ্থ বিঘ্নিত হৈছে, সেনেকুৱা হোৱাৰ পিছত অলপ মানে মানুহৰ অলপ ইফাল সিফাল হ'ব পাৰে। কিন্তু সেইটোৱে কথা নহয় যে ইয়াত নতুনসকলক আদৰি অনাৰ ক্ষেত্ৰত পুৰণাসকলক মই সদায় শ্ৰেয় দিম, কাৰণ পুৰণাসকলে, নতুনসকল কিয় আহিছে, পুৰণাসকলৰ কাৰণে আহিছে, পুৰণাসকলে সেই পৰিৱেশ বনাই থৈ দিছে। মৰ্ণিং ৱাক কৰিব যাওঁ নে য'তে ত'তে, মই কৈছোঁ নহয় গুৱাহাটীৰ বাহিৰত গ'লে যাওঁ, যিটো ৰাস্তা ধুনীয়া সেইটো দিহে যাওঁ, দূৰৰ পৰা চাই দেখিছোঁ এইটো ৰাস্তা ধুনীয়া সেইটো দি ঘূৰি, নেচাৰ আমাৰ। যদি এটা ৰাস্তা দেখিছোঁ একদম গেলাপুটি গ'লে লেতেৰা পেতেৰা আছে, সেইপিনে নাযাওঁ, বুজা নাই। সেইটো আমাৰ এই যিটো কথা, এই পুৰণাখিনিয়েহে এইটো ধুনীয়াকৈ এনেকুৱা বনাই থৈছে, য'ত নতুনখিনিয়ে আহিব আগ্ৰহ আহিছে যে ইমান ধুনীয়া, আহিব লাগে। আৰু সেইকাৰণে শ্ৰেয়টো সদায় পুৰণাখিনি তাত যাবই, হয় নে নহয়? সেইকাৰণে এতিয়া আমাৰ ৰাজ্যিক সভাপতিজন পুৰণা দেখোন, নহয় জানো? সেইটোৱে এনেই আমাৰ কি হৈ গ'ল, বহুতৰ মই দেখিছোঁ যে অসমীয়াত কথা এষাৰ আছে, ঐ চিলনীয়া তোৰ কাণখন নিলে, সেই মুহূৰ্তৰ লগে লগে মানুহটো কাণখন লাদি নাচায়, দৌৰ দিয়ে। আগতে দৌৰে চিলনীৰ পিছতে, কোনোবাই সুধিলে কি হ'লে, নহয় মোৰ চিলনীয়ে কাণখন নিলে। আৰে ভাই এবাৰ ৰখাচোন, ধৰি চোৱা। তাৰপিছত ধৰি চালে তেতিয়া গম পোৱা যাব কথাটো। ঠিক সেনেকুৱা ন পুৰণি বুলি নহয়, আগতে পুৰণিৰ মাজতো সদায় দাঁতে উঠে, সদায় লাগিব, সদায়। পুৰণাৰ মাজত নালাগে জানো? লাগিব, পুৰণাৰ মাজতোতো লাগে। নতুন পুৰণা বুলি কথা নাই। এতিয়া মাক বাপেকৰ লগত পুতেক জীয়েকৰ লাগে, ভায়েক ককায়েকৰ লগত নিজৰ ভায়েকৰ লাগে। এতিয়া নিজৰ মোৰ দাঁতটোৰ মাজত কেতিয়াবা কেতিয়াবা উঠ কাটা যায়, তেতিয়া আমি দাঁতটোৱে উঘালি পেলাম যে ঐ দাঁত তই উঠটো কিয় কাটিলি, নে উঠটোকে আমি কাটি পেলাই দিম, তই দাঁতৰ মাজত কিয় আহিলি। সেইবিলাক চব আণ্ডাৰষ্টেণ্ডিঙৰ মাজত চলা বস্তু এটা, বিষয় এটা। এইটো আণ্ডাৰষ্টেণ্ডিঙত চলি আছে ধুনীয়াকৈ, আৰু ভাবিছোঁ চলি থাকিব। ৰিচেণ্টলি আপোনাৰ এটা নিউজ দেখিলোঁ ওলাইছিলে, আপুনি কৈছিলে যে দলৰ সৰু ডাঙৰ বুলি কথা নহয়, যিকোনো লিডাৰ যদি দলৰ পৰা ত্যাগ কৰে, দলৰ বহুত ক্ষতি কৰে, কথাটো সঁচা? আৰে এজন কাৰ্যকৰ্তা, ঠিক আছে, মোৰ জয়ন্ত দাস, মই ৰাজ্যিক সভাপতি জয়ন্ত দাসে ওলাই গ'ল, ক্ষতি নহ'ব পাৰে। কিন্তু মই জয়ন্ত দাসৰ লগত এটা মোৰ সদায় শব্দ আছে যে মই এজন কাৰ্যকৰ্তা, আৰু মই কাৰ্যকৰ্তা হিচাপে যদি ওলাই যাওঁ দলৰ কিয় ক্ষতি নহ'ব? ডেফিনেটলি আছে ক্ষতি। কিন্তু স্বাৰ্থটো কি? মোকেই চব লাগে, মোৰ বাহিৰে আৰু কাকো নালাগে। ৰাজ্যিক সভাপতি মোক লাগে, টিকেটটোও মোক লাগে, সন্মুখত MP টিকেট আছে সেইটোও মোক লাগে, তাৰপিছত MLA আহিছে মোক সেইটোও মোক লাগে। অকল মোকেই লাগে, মোৰ বাহিৰে আৰু কাকো নালাগে। তেতিয়াহ'লে সেনেকুৱা ধৰণৰ স্বাৰ্থখিনিকতো আমি আকৌ আগুৱাব দিব নোৱাৰি। সেনেকুৱা কথা আছে কিছুমান। সেইকাৰণে যে দলৰ এজন কাৰ্যকৰ্তা যদি ওলাই যায়, যিটো পৰ্যায়ৰে নহওক, নিশ্চিতভাৱে দলৰ ক্ষতি আছে। আৰু সেই ক্ষতিটো আমি নহ'বৰ কাৰণে মই মাননীয় সভাপতি মহোদয়ক ইতিমধ্যে কৈছোঁ, আৰু তেখেতে আমাৰ যোৱা যিখন বিষয় বিভাগ সভা হৈছিল, কাৰ্যনিৰ্বাহক সভা নহয়, তাৰ আগতে আমাৰ বিষয় বিভাগ সভা হৈছিল, তাত এইটো পুংখানুপুংখভাৱে আলোচনা হৈছিল।
আৰু আমি চিন্তন বৈঠক বুলি কয় আমাৰ সাংগঠনিক ভাষাত চিন্তন বৈঠক তাতে আমি মানে ৰাতি থাকি দিনে ৰাতিয়ে একেলগে থাকি এটা পৰিৱেশত থাকি গোটেই মূল মানুহখিনিক বহি আলোচনা কৰা কথা মাত্ৰ এই যিটো মানে আমাৰ বানপানী আহিল বানপানীৰ কাৰণে আমাৰ কাৰ্যনিৰ্বাহক সভাখন বহুত পিছুৱাই দিলে সেইদিনা হ'ল চাগে খুব সোনকালে হ'ব আৰু এইবিলাক কথা মানে আলোচনা কৰা হ'ব আপুনি কওক বিজেপি সেইদিনৰ পৰা আপুনি আছিলে কিমান চনত জইন কৰিছিলে আপুনি বিজেপি মোৰ জইনিংটো হ'ল মেম্বাৰশ্বিপ মই 95ত লোৱা 90 চনত ইয়াতে অফিচ খোলোঁতে বেলতলা তিনিআলিত যেতিয়া মোৰে নিজৰ জেঠিৰ ল'ৰা তেওঁ তাৰ আগৰ পৰাই জড়িত ভৱেন দাস তেওঁ এতিয়া আমাৰ দলত নাই তাৰমানে অফিচটো যেতিয়া খুলিব যায় তাৰে মানুহখিনি তেতিয়া আৰু কংগ্ৰেছীৰ মানে বিৰাট দাদাগিৰি আমি তেতিয়া বাছ কলেজৰ পৰা ওলাইছোঁ মাত্ৰ সেই বুলেটখন এতিয়াও আছে মোৰ অলপ সেইটো বয়সত মস্তান বুলি কয় আৰু অলপ মস্তানীটো থাকিবই আৰু নাথাকিব নিজৰ জেগা এতিয়া আমি তেতিয়া বিজেপিক ভাল পাওঁ আৰু বিজেপিক ভাল পোৱাৰ কাৰণটো বহুত মানে দৃঢ়তা আছে তাত কাৰণ আমি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত যি আন্দোলন হৈছিল অসম আন্দোলন বুলি যাক কোৱা হয় বিদেশী বিতৰণ যিটো আন্দোলন সেই আন্দোলনটোত আমি ক্লাছ 6ত থাকোঁতে আন্দোলনটো আৰম্ভ হৈছিল আৰু 11ত যেতিয়া সোমাইছোঁ তেতিয়া আন্দোলনটো শেষ হৈছিল পৰিসমাপ্তি হৈছিল আৰু তাৰ মাজত আমি এটা শৈক্ষিক বছৰ গোটেই অসমৰ ছাত্ৰ ছাত্ৰীয়ে হেৰুৱাইছোঁ আমি সেই সময়ত একমাত্ৰ ৰাষ্ট্ৰীয় দল ভাৰতীয় জনতা পাৰ্টীয়ে অসম আন্দোলনটোক সমৰ্থন কৰি অসমীয়াৰ লগত থিয় দিছিল আৰু সেইখিনি মহান নেতা আছিল অটল বিহাৰী বাজপেয়ীদেৱ লালকৃষ্ণ আধুনীদেৱ মহান নেতা তেখেতসকল আছিল আৰু তেখেতসকলে যেতিয়া সমৰ্থন কৰিছিল সেই ফুলকমলীয়া মনটোতে তাৰমানে বিজেপিয়ে ক'ব নোৱাৰাকৈ আমাৰ মনত মানে সোমাই পৰিলে যে ছাত্ৰ অৱস্থা শেষ মই কৈছোঁ নহয় যে ছাত্ৰ অৱস্থা শেষ কৰাৰ পিছতেই তাৰপিছত আমি বিজেপি পিনে ধাৱন হ'লোঁ অফিচত বহা কৰিলোঁ তাতে যাওঁ আমি অফিচটোত বহি দিওঁ ইলেকশ্যনত লাগি দিওঁ তাৰপিছত যাই 94 95ত মই মেম্বাৰশ্বিপ লৈ তাৰপিছত যি দায়িত্ব ল'লোঁ আৰু দায়িত্ব লৈ আজিলৈ কাম কৰি আছোঁ এই ইমান দিন আপুনি বিজেপিৰ লগত আছে মই আপোনাক সুধিব বিচাৰোঁ যে বিজেপিৰ পৰা কি হেৰালে কি পালে জীৱনত ইমানকেইটা বছৰ আপুনি বিজেপিক দিলে বিজেপিৰ পৰা আপুনি কি পালে কি হেৰালে চাওক এইটো কথাটো যথেষ্ট গধুৰ কথা হেৰাবলগীয়া হ'ল যে মই হেৰুৱাবলগীয়া বুলি ক'লে এটা আশাৰে বিজেপিত সোমাইছিলোঁ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় তৎকালীন প্ৰধানমন্ত্ৰী মহোদয় অটল বিহাৰী বাজপেয়ীদেৱক তেতিয়া মই যুৱ মৰ্চাৰ সভাপতি তেখেতক নতুন দিল্লীত গৈ আমি লগ ধৰি তেখেতক কৈছিলোঁ যে আমিতো আমাৰ চৰকাৰ হ'ল এতিয়া অসমৰ পৰা বিদেশী সমস্যা সমাধান কৰাৰ পদক্ষেপটো কিয় লোৱা নাই মই ভবা নাছিলোঁ ক'ব লাগে কৈছোঁ মোৰ লগত আমি 11জন গৈছিলোঁ আমাৰ অশোক শৰ্মাও আছিল নলবাৰীৰ প্ৰাক্তন বিধায়ক আমাৰ GMDৰ ভাইচ চেয়াৰমেন মুকুতা ডেকা আছিল এনেকুৱা আমি 11জন আছিলোঁ তো বাকীকেইজনে কৈছে এনেকৈ কথা কিয় সুধি দিছ মই বোলো আৰে অসমৰ স্বাৰ্থত সুধিছোঁ তেওঁ অলপ সময় ৰখি তেওঁ ক'লে তেওঁ তেতিয়া বহুত দূৰৰ পৰা আহিছ আমাৰ ইন্দ্ৰমণি বৰাৰ স্বাস্থ্যৰ খবৰ ল'লে बराजी कैसा इंद्रमणि कैसा है তাৰপিছত কৈছে এই লোক के लिए चाय मिठाई का व्यवस्था करो कैमरा नहीं लाया क्या তাৰমানে সেই কথাটো উত্তৰ নিদিলে অ'কে নিদি মইতো ক'লোঁ আমাৰ কেমেৰাটো আনিব নিদিলে গেটত ৰাখি দিলে মই এনেকৈ কৈ দিলোঁ তেতিয়া এনেকৈ চিকিউৰিটি ইনচাৰ্জৰ পিনে চালে তেওঁ বুজি পালে তেওঁ ৱাকি টকিত কাৰোবাক কিবা ক'লে অলপ দেৰি পিছত কেমেৰা আহি পালে তাৰপিছত চাহ খুৱাই ফটো তোলাৰ পিছত আমাক ক'লে এতিয়া বহ মই কৈ আছোঁ যে যেতিয়া আমি এবছলুট মেজৰিটি নাপালোঁ বিজেপি যে ৰাইজৰ হৈ কাম কৰা এটা দল ৰাইজে গম যাতে পায় তাৰ কাৰণে আমি এই মমতা জয়ললিতা সকলোকে লৈ এটা কমন মিনিমাম এজেণ্ডাত আমি চৰকাৰখন চলাইছোঁ এইটো আমাৰ যাত্ৰা আৰম্ভণিহে আমাৰ লক্ষ্য সদায় থাকিব সেই লক্ষ্য আমি পূৰণ হ'ব এই যাত্ৰাৰ গতি কেতিয়াও স্তব্ধ নহয় এই যাত্ৰাৰ গতি দ্বাৰা আমাৰ ফলপ্ৰসূ কেতিয়া হ'ম যেতিয়া আমি এবছলুট মেজৰিটি পাম তাৰে প্ৰমাণখিনি পাইছোঁ সেইখিনি সময়ত কিন্তু বুজি পোৱা নাই ডেকা ল'ৰা কি ক'লে চাহ মিঠাই খুৱাই ক'লে আৰু কেতিয়া হ'ব এনেকুৱা ধৰণৰ মই ছেটিছফাইড নাছিলোঁ কিন্তু সেইটো ছেটিছফাইড হ'বৰ কাৰণে সুদীৰ্ঘ 20 বছৰ লাগিছে আৰ্টিকল 370 যেতিয়া উইথড্ৰ হৈছে
যেতিয়া আমাৰ সুষমা স্বৰাজ ডাঙৰীয়ানী ঠিক এসপ্তাহ 10 দিন পিছত তেখেত ঢুকাইছে আৰু তেখেতে ছ'চিয়েল মিডিয়াত এটা পোষ্ট দিছে যে মোৰ জীৱিত কালত সপোন পূৰণ হোৱাৰ কাৰণে এতিয়া মৃত্যুক মই হাঁহি হাঁহি ল'ব পাৰিম এনেধৰণৰ এটা স্পৰ্শকাতৰ একদম মানে মনৰ পৰা দিয়া এটা পোষ্ট দিছে তেতিয়া বাজপেয়ীজীৰ কথাটো মই মানে ভাবিছোঁ যে উপলব্ধি কৰিছোঁ যে আচলতে আমি এই দিনটোৰ কাৰণে ইমান দিন ৰখি আছিল এতিয়া সেই প্ৰাপ্তিৰ আশাত এতিয়াও বন্দী হৈ আছোঁ কাৰণ আমাৰ এবছলুট মেজৰিটি আহিল দ্বিতীয়বাৰৰ কাৰণে আহিছে তাৰ মাজতে সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানৰ হস্তক্ষেপত NRCৰ কাম হ'ল সেই NRCৰ কাম কংগ্ৰেছ চৰকাৰৰ দিনতো হুকুমনামা বা আদেশ জাৰি কৰিছিল কিন্তু আমি অসমৰ মানুহে জানো তেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল বৰপেটা কাণ্ড হৈ অসম চৰকাৰে ল এণ্ড অৰ্ডাৰৰ কংগ্ৰেছ চৰকাৰে ল এণ্ড অৰ্ডাৰৰ দোহাই দি NRCৰ কাম নকৰিলে কিন্তু আমাৰ বিজেপি চৰকাৰে NRCৰ কামখন কৰিলে সেই NRCৰ বিতৰ্কটো আকৌ বেলেগ কিন্তু NRCৰ দ্বাৰা এটাটো স্পষ্ট হ'ল সংখ্যাগতভাৱে যিয়ে নহয় 19 লাখ হ'লেও NRCত স্থিতি স্পষ্ট হ'ল যে অসমত বিদেশী আছে ঠিক আছে এতিয়া আমি আশাবাদী যে বিদেশীৰ সমস্যা সমাধান হ'ব লাগে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগে এই কথাটো আছে আৰু সেই আশালৈ এতিয়াও আছোঁ আৰু তাৰ কাৰণে আজি সুদীৰ্ঘ এতিয়া মোৰ 55 হ'ল সেই ডেকা অৱস্থাৰ পৰা এতিয়ালৈ আছোঁ তে আশা ৰাজহুৱা স্বাৰ্থত লৈহে ভাৰতীয় জনতা পাৰ্টীত আছোঁ বিশ্বাস কৰোঁ যে তাৰমানে আমি কংগ্ৰেছ দলকো চালোঁ কংগ্ৰেছ দলৰ সময়ত আন্দোলন হৈছিল সেই আন্দোলনত তেখেতসকলে অসমৰ ৰাইজৰ বিৰুদ্ধে পুলিচ বাহিনীক প্ৰয়োগ কৰি আমাৰ মাজৰে সেইখিনি সময়ত আমাৰ সমবয়সীয়া বা আমাতকৈ ডাঙৰ বহুকেইজন 855জন শ্বহীদ হৈছিল তেওঁলোকৰ অসমীয়াৰ প্ৰতি যেন কিবা এটা বিৰাট খুব বিৰাট এটা যেন আক্ৰোশমূলক এটা স্থিতি আছে সেই ফুলকুমলীয়া সময়তে আমাৰ গাত সোমাই পৰিছিল সেইকাৰণে ভাবিছিলোঁ যে কংগ্ৰেছ হ'ল তেতিয়া আটাইতকৈ পাৱাৰফুল কাৰণ এইবিলাক চব অকল চৰকাৰে কৰিব লাগিব ঠিক আছে আমি বিদেশী খেদিব নোৱাৰোঁ যদি কোনোবাই কয় বিদেশী বুলি চিনাক্ত কৰিলে খেদিব পাৰিবি জানো ঠিক আছে নোৱাৰোঁ কিন্তু তেওঁলোকক বিদেশী বুলিতো আমি আইডেণ্টিফাই কৰিব পাৰোঁ যে এইজন হয় তেওঁ ৱৰ্ক পাৰ্মিট এখন দিয়াৰ লগে বা ৰেজিষ্টাৰ্ড কাৰ্ড এখন দিয়াৰ লগে ইয়েছ তেওঁ বিদেশী হয় তেওঁ ভোটাৰ লিষ্টৰ পৰা নামটো কাটিব পাৰোঁ তেওঁৰ ভোটাৰ ৰাইটটো নাথাকিব পাৰে তেওঁ ৰজা বনাব পৰা অংশীদাৰত্ব হ'ব নোৱাৰে তেতিয়াওতো আমাৰ বহুতখিনি কাম হ'ব সেইকাৰণে যে কংগ্ৰেছে কেতিয়াও নকৰে এনেকুৱা এটা মনত তেতিয়া আহিছিল আৰু যদি কৰিব বিচাৰে তেতিয়াহ'লে পাৰে বিজেপিয়ে আৰু বিজেপি যিহেতু অসম আন্দোলনক সমৰ্থন কৰিছিল মানসিকতাটো যিহেতু দেখিছিলোঁ বাজপেয়ীজী আদৱানীজীৰ নেতৃত্ব বিশালতা যি দেখিছিলোঁ মহানতা যি দেখিছিলোঁ নেতৃত্বৰ যি শক্তিশালী গুণ দেখিছিলোঁ তেওঁলোকৰ তেতিয়া হৈছিল যে এটা আশা আমাৰ হৈছিল যে এইটো বিজেপিয়ে কৰিব পাৰিব পলিটিকেল পাৰ্টিয়ে কৰিব লাগিব নেশ্যনেলাইজ পলিটিকেল পাৰ্টিয়ে কৰিব লাগিব কাৰণ এইটো ৰাজ্যৰ বিষয় যদি ৰাজ্যৰ ক্ষমতা ৰাজ্যৰ পৰ্যায়ত নাই তাৰমানে এইটো কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতাৰ বিষয়বস্তু সেইকাৰণে সেই আশাৰে আছোঁ কি হয় ভগৱানে জানে কাৰণ আমি ভৱিষ্যত দ্ৰষ্টা নহয় যে এইটো এনেকুৱা হ'ব এইটো এনেকুৱা হ'ব আৰু নিজৰ হেৰুৱাৰ ক্ষেত্ৰত মই ভাবোঁ দেই এইটো মোৰ একান্ত ব্যক্তিগত অনুভৱ যিমানে চাব যাতে পজিটিভলি লয় মই ভাবোঁ যে বিধায়ক এজনে কি কৰিব লাগে বিধায়ক এজনে নিজৰ সমষ্টিৰ উন্নয়নৰ লগতে বিধানসভাৰ মজিয়াত যেহেতু কথা কোৱাৰ সুবিধাটো পায় য'ত সেই কথাবিলাক সন্নিৱিষ্ট হয় ৰেকৰ্ড হয় সেই কথাবিলাক অসমৰ সমস্যাসমূহ তাত উপস্থাপন কৰিব লাগে আজি মই দিছপুৰ সমষ্টিৰ বাসিন্দা দিছপুৰ সমষ্টিৰ বাসিন্দা আমি অসম আন্দোলনত জড়িত আছিলোঁ মই সৰু ছাত্ৰ অৱস্থা আমি বিদেশী মুছলমানসকলৰ বিৰুদ্ধে আমাৰ স্থিতি ঠিকে আছে স্পষ্ট কিন্তু অসমীয়া মুছলমান অসমৰ মুছলমান ইয়াৰে ভূমিপুত্ৰ যিসকল মুছলমান আছে সেইসকলৰ বিৰুদ্ধেতো কেতিয়াও স্থিতি আমি লোৱা নাছিলোঁ এতিয়া কি হ'ল আমি ধুবুৰীত যেতিয়া মই যাওঁ এতিয়া নহয় বহুত বছৰ আগত ধুবুৰীত যেতিয়া যাওঁ লুংগি পিন্ধি টুপি পিন্ধি বঙালীৰ নিচিনা কথা কোৱাখিনি ভাবিছিলোঁ এইবিলাক দেখোন বাংলাদেশী সেইখিনি সময়ত জ্ঞানৰ অভাৱ বুজা নাই কিন্তু তেতিয়া মোক ক'লে যে নহয় এইবিলাক আমাৰ ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ তেতিয়া মই কেনেকৈ ধৰণৰ
মই আচৰিত দিছোঁ এতিয়া কথা কোৱা নাই দেই বহুত 20 বছৰ আগৰ কথা তাৰপিছত দেখিছোঁ এতিয়া এনেকুৱা 8টা জনগোষ্ঠী এতিয়াও আছে যে তাৰে 4টা 5টা জনগোষ্ঠী যি আমাৰ অসমীয়া খাৰখোৱা মুছলমান বুলি ক'ব পাৰোঁ বুজা নাই বাকী কেইটামান এনেকুৱা ভাটিয়া সেনেকুৱা কিছুমান কেইটামান জনগোষ্ঠী আছে যিখিনিৰ চেহেৰা কথা কোৱাৰ ধৰণ কৰণ সকলো বাংলাদেশীসকলৰ লগত মিলে এতিয়া সেইসকলৰ মাজত সন্দেহজনকভাৱে সোমাই থকাখিনি বিৰোধিতা আমি সদায় কৰিম বুজা নাই কিন্তু তাৰ মানে এইটো নুবুজে যে গোটেই মুছলমান সমাজৰ বিৰুদ্ধে আমাৰ অৱস্থান বা স্থিতি আগতেও নাছিল এতিয়াও নাই মোৰ বহুত ভাল বন্ধু বাল্যকালৰ বন্ধু বহুত কেইজন য'ত আমি সৰুৰ পৰাই ঈদ খাই ঈদ কেতিয়া ভাইক নামাতো নেকি বুলি আশা কৰি ৰখি থাকোঁ তো এইবিলাক মনত আছে তো সেইকাৰণে এই যে বিধায়ক হিচাপে মই কাম কৰিব পৰা নাই মই যে এজন যদি বিধায়ক হ'লোহেঁতেন সেইখিনি পাৰিলে সেইখিনি মই পাৰিলোঁ হয় এতিয়া মোৰ এটা মনত সুদুৱাই সদায় আছে যে ডিমৰীয়া হ'ল ট্ৰাইবেল বেল্ট 1972 ট্ৰাইবেল বেল্ট ডিক্লেয়াৰ কৰিছে তাৰপিছত মই খবৰ লৈছোঁ তাৰ আগৰ পৰাই আমাৰ মুছলমান মানুহ আছে খবৰ লৈছোঁ পুৰণা মুছলমানখিনি আছে কিন্তু এতিয়া কি হৈ গ'ল বহুত তাৰমানে মানুহ হৈছে মই যদি বিধায়ক হ'লোঁ হয় অন্ততঃ তাৰ ওপৰত কোৱাৰী এটা হ'বৰ কাৰণে মই বিধানসভা মজিয়াত ক'লোঁ হয় যে এই মানুহখিনি কোন হয় ক'ৰ পৰা আহিল আগতে যদি 50 ঘৰ মানুহ আছিল বা 100 ঘৰ মানুহ আছিল এই 20 বছৰ 30 বছৰত একেলগে সেই 10,000 20,000 মানুহটো হ'ব নোৱাৰে আৰু যদিও হয় আপত্তি নাই কিন্তু সেই কথাটো এখন মজিয়াত কৈ তাৰ ওপৰত যদি এটা এনকুৱাৰী কৰি ধুনীয়াকৈ যদি ৰিপৰ্টটো ৰেডি কৰিলোঁ তেতিয়া আমি গম পালোঁ হয় নহয় তো সেনেকুৱা ধৰণৰ বিভিন্ন কাম আছে যি কামৰ দ্বাৰা আমি কৰিবলগা আছিল উন্নয়নৰ কথা আছে তো সেইকাৰণে সেইখিনি কৰিব পৰা নাই সেইটো এটা মনত দুখ আছে আৰু সেইটো যদি দুখ নাই বুলি মই আজি আপোনাৰ ইয়াত কৈ দিওঁ তে মোৰ লগৰকেইটা আৰু মোক চিনি পোৱা সকলে ক'ব যে চাওঁ তই মিছা মাতা তো মিছা মাতা মোৰ অভ্যাস নাই তো সেইটো এটা দুখ আছে চাওঁ কেতিয়াবা ইয়াত লিখা আছে ইয়াতো লিখা থাকিব লাগে আগতে যুৱ মৰ্চা যেতিয়া মই নেতৃত্ব লৈছিলোঁ তেতিয়া সকলোকে মই এটাই আহ্বান কৰিছোঁ শদিয়াৰ পৰা ধুবুৰী বিৰাট ঘূৰিছোঁ বহুত ঘূৰিছোঁ বহুত মাহ দিন ঘৰত নাথাকোঁ বাহিৰত থাকোঁ তো সকলোকে কওঁ যুৱ মৰ্চাত 10 বছৰ টিকেট নিবিচাৰিবি মই কওঁ 10 বছৰ টিকেট নিবিচাৰ দলটোক শক্তিশালী কৰ দল শক্তিশালী হোৱাৰ পিছত টিকেট বিচাৰ ময়ো সেনেকৈ 10 বছৰ কৰাৰ পিছতহে প্ৰথম 2001ত টিকেট বিচাৰিছোঁ মই কৈছোঁ মই 90ৰ পৰা লাগি আছোঁ 90ৰ পৰা যেতিয়া লাগি আছোঁ 2001ত ফাৰ্ষ্ট এপ্লিকেশ্যন দিছোঁ 10 বছৰ সম্পূৰ্ণ কৰাৰ পিছত কাৰণ মই ইতিমধ্যে সকলোকে কৈ আনিছিলোঁ নহয় কিন্তু কি হ'ব কপালত আৰু যেতিয়া মই কৈছোঁ কৰ্মই ধৰ্ম কাম কৰি যা একো নাই মোক আমাৰ এজন ডাঙৰ নেতাই কৈছিল আমাৰ নাৰায়ণ বৰকটকী ডাঙৰীয়া প্ৰাক্তন সভাপতি যে জয়ন্ত কপালখন কি জানা মই বোলো কি দাদা যে কপালখন হ'ল মানুহৰ লগত এনি টাইম লগত থাকেতো তই যদি শুই আছ কপালখনো শুই থাকিব চিন্তা কৰিব নালাগে কপালো তোৰ লগত শুই আছে তই যদি উঠি বহিছ কপাল তোৰ লগত উঠি বহিব তই যদি দৌৰিছ তোৰ লগত কপালো দৌৰিব আগতে মই ফৰ্মুলা মোৰ নেতৃত্বত কৈছিলোঁ যে কাম কৰি যা কষ্ট কৰ দৌৰি যা একদম নিজে নিজে চব হৈ যাব কিন্তু এতিয়া কি কয় এতিয়া কওঁ একো কাম নকৰি ঘৰত বহি থাক তোৰ যদি ইয়াত লিখা আছে তেতিয়াহ'লে তোৰ ঘৰত সেইটো MLA MP প্ৰেচিডেণ্ট চব হবি এতিয়া আৰু উপায় নাই মই মানে সেইটোহে এতিয়া দেখিলোঁ আৰু এইটো মোৰ কিন্তু সঁচা কথা যদিও মই হাঁহি গৈছোঁ তে মই বুজিয়ে নাপাওঁ কিছুমান কথা আচৰিত হৈ যাওঁ এনেকুৱা মানুহ কিছুমান পাইছোঁ যি মানে সমাজৰ কাৰণে কোনো ধৰণৰ কোনো পিনৰ পৰা যোগ্যতা নাই তাৰপিছতো বছৰ দিন ৰাইজে বেয়া পোৱাৰ পিছত আকৌ ক'ৰ পৰা কি অংকত মিলি যায় কি হয় যে নাজানো সেইকাৰণে দেখিছোঁ এতিয়া আৰু এতিয়াৰ পৰা যদি মই কিবা হওঁ তাৰমানে আজি মই ক'লোঁ নন পলিটিকেলত আজি মই এইটো এনেকৈ ফাৰ্ষ্ট দি আছোঁ যে এতিয়া হওঁ আৰু মোৰ চেষ্টাত নহওঁ তাৰমানে কপালত যদি হয় নিজে হৈ যাম আৰু তাৰ বাহিৰে উপায় নাই কাৰণ কৰিছোঁ মই বহুত কষ্ট কৰিছোঁ সেইকাৰণে মই পডকাষ্ট কৰোঁতে এজন মানুহে কৈছিলে আপোনাৰ ব্ৰেইন আৰু কপাল যদি চাথ দিয়ে আপুনি ভাল পলিটিচিয়ান হ'ব পাৰিব কথাটো সঁচানে ব্ৰেইনো থাকিব লাগিব প্লাছ কপালতো লিখাও থাকিব লাগিব তেতিয়া আপুনি ভাল পলিটিচিয়ান হ'ব পাৰিব বা ভাল MP বা MLA হ'ব পাৰিব কথাটো সঁচানে মইতো কেনেকৈ একমত হ'ম মইতো ব্ৰেইন থকা বহুত মানুহ দেখিছোঁ বহুত ব্ৰেইন থকা মানুহ দেখিছোঁ যি আমাৰ মণ্ডল পৰ্যায়তে টিকিব পৰা নাই বহুত ব্ৰেইন থকা মানুহ দেখিছোঁ জিলা পৰ্যায়ত আহি কোনোমতে অফিচ বেৰাৰ হ'ব পৰা নাই বহুত ব্ৰেইন থকা মানুহ দেখিছোঁ যি ৰাজ্যিক কমিটিত আজিলৈ সাধাৰণ সদস্য হ'ব পৰা নাই বুজা নাই
আমি কপালটো বনাম কেনেকৈ তেতিয়াহ'লে নাজানো আৰু এতিয়া মই এতিয়া নিজেই ভাবিছোঁ যে এই নেদেখাজনৰ ওচৰত কপালখন এনেকৈ দি যে এতিয়া যি কৰে কৰক আৰু সেই মতে চলিব লাগিব এতিয়া মই মানে যিখিনি দেখিলোঁ আচলতে গোটেই সুদীৰ্ঘ পৰিক্ৰমা এটা ধেমালি নহয়তো যেতিয়া জানা হোৱাৰ পৰাই ক্লাছ 6ত মানুহৰ কিমান বয়স 10 বছৰ ৰাইট সেই 10 বছৰতে হাফ পেণ্ট পিন্ধি আন্দোলনত জঁপিয়াই পৰা মানুহ আৰু গলটো বহুত ষ্ট্ৰং আছিল শ্লোগান ইয়াৰ পৰা মানে 100 মিটাৰ নহ'লে 50 মিটাৰলৈ শ্লোগানটো আৱাজ শুনে সেইকাৰণে ইয়াৰে যিখিনি এই অঞ্চলৰ যিকেইটা ছিনিয়ৰ আচলিদাৰ আছিল তেওঁলোকে মোক কান্ধত উঠাই লয় চাউণ্ডটো বেছি যাব চাউণ্ড বেছি যাব আৰু সৰু দূৰৰ পৰাই দেখা পাব এট্ৰেকশ্যন এটা আহিব মানুহ হয় এটা বিৰাট এট্ৰেকশ্যন হয় ইয়াৰ পৰা লাজগেটলৈ যোৱা সেইটো এটা বেলেগ হেৰি তো এতিয়া সেইকাৰণে ইমান দীঘলীয়া বাটত নিজৰতো এফৰ্টটো থাকিব লাগিব মই যদি আৰু একেবাৰে কপালৰ দোহাই দি মই যদি ঘৰৰ ভিতৰত সোমাই থাকোঁ কাকো দেখা নিদিওঁ নকৰোঁ সেইখিনি কৰি যাবই লাগিব 100% কৰিব লাগিব তাৰপিছত পোৱাৰ কোনো গেৰেণ্টি নাথাকে তাৰপিছতহে কপালৰ কথা ব্ৰেইন 100% লাগিব নিজৰ এফৰ্ট 100% লাগিব সেই 100% ইকুৱেলটো তাৰমানে এইটো নহয় যে ছাকচেছ হ'ব তাৰপিছত 3 নম্বৰ যিটো অকল কপালৰ নামৰ বস্তুটো ঠেলি দিলে হ'ব কিন্তু এফৰ্টটো নিজৰ লাগিব এখনো বহি থাকিলে নহ'ব কিন্তু আপোনাৰ আৰু এটা মই শুনিছিলোঁ যে আপোনাৰ যিটো কথাই যদি আপুনি এফৰ্ট কৰি থাকে তো সেই বস্তুটো দিয়ে সেইকাৰণে এটা কথা আছিল যে ট্ৰাই এগেইন এই কথাটো আপুনি মানেনে না আপোনাৰ ক্ষেত্ৰত এইটো হোৱা নাই ময়ে কিজানি বিজেপিৰ ভিতৰত এনেকুৱা প্ৰথম লেটাৰ এনেকুৱা এজন ব্যক্তি ৰাজ্যিক পৰ্যায়ত দায়িত্বপ্ৰাপ্ত জিলা বা মণ্ডল পৰ্যায়ততো নিশ্চিতভাৱে আৰু থাকিব যে এই হয় ৰাইজে ৰেডি আছে কি হ'ল জয়ন্ত নামকাৰী উঠে মাতিব পাৰে কি হ'ল বা তোমাক ভোটটো দিম বুলি মোৰ ঘৰৰ ওচৰৰে কিমানজন মানুহ এই সংসাৰতে নাই ঢুকালে তেওঁলোকে মানে ভোটটো দিব মন আছে পাণ দোকান এখনত থিয় হ'ব মন নাযায় দাদা কি হ'ল আপোনাৰ এইবাৰো নিদিলে আপোনাক দলে তো সেনেকুৱা ধৰণৰ মানসিক টৰ্চাৰ পাই থাকোঁ সমাজখনত ঘূৰি থাকোঁতো ক'ৰবাত গ'লে তথাপিও মই মোৰ ভালপোৱা কাৰ্যকৰ্তাসকলক অন্তৰৰ পৰা এই চেগতে ধন্যবাদ জনাম যে তেওঁলোকেও সুদীৰ্ঘ আজি যোনদিনৰ পৰা টিকেট বিচাৰিছোঁ আজি 1ৰ পৰা 24 বছৰে কিন্তু মোক মানে মোৰ সংগ এৰা নাই আজিলৈ মোক গালি পাৰে আপোনাৰ কাম নাই বুলি কয় আপোনাৰ কাম নাই আপোনাৰ লগত থাকি আমাৰো শেষ হ'ল একোৱেই নহ'ল কিন্তু সেইটোত যে মৰম সোমাই আছে অভিমান এটা সোমাই আছে গম পাওঁ কিন্তু আজিলৈ এৰা নাই তাতে ব্ৰেইন থকা কিছুমান স্মাৰ্ট মানুহে আহেতো অলপ দিগদাৰ দিবতো আহে আৰু এইটো কোৱাইট নেচাৰেল কথা এটা থাকিবই তেনেকুৱা বহুত চেষ্টা কৰিছিল কিন্তু পৰা নাই মোৰ পৰা সেইবিলাক কৰ্মী দূৰলৈ লৈ যাব বাকী চব ঠিকে আছে আৰু এতিয়া নাজানো আৰু বাকী ওপৰৱালাৰ ওপৰত মোৰ এফৰ্ট আৰু এইটোত চব ঠিকে আছে ঠিকে গুৱাহাটী লোকসভাৰ কথাটো অকণমান পাতিবই লাগিব আপোনাৰ বিজেপিৰ 3টা চৰকাৰ হ'লে তিনিবাৰতে কিন্তু গুৱাহাটী লোকসভাত মহিলা কেণ্ডিডেট দিলে এইটো কিয় কৰিলে যে গুৱাহাটী চিটটো অনলি মহিলাৰ বাবে হয়নে নহয় আচলতে মহিলা বুলি কোনো হেৰি নাই কথা হ'ল কি বিজয় চকুৰ্তি বাইদেউ তেখেত মহিলা কোটাত নপৰে তেখেতৰ লগত কাম কৰিছোঁতো তেখেত মহিলা কোটাত নপৰে বহুত দুৰ্দান্ত মহিলা এগৰাকী দুৰ্দান্ত মহিলা এবাৰ মই ধুবুৰী একদম গোলকগঞ্জ বৰ্ডাৰত কিবা আমি আন্দোলন কাৰ্যসূচী তেতিয়া আমি চৰকাৰত নাছিলোঁ কিন্তু তেখেত তেতিয়া চাগে এম পি হৈছিল ট্ৰাক এখনত উঠি যাব লগা হ'ল সেই ট্ৰাকখনত আকৌ ড্ৰাইভাৰে য'ত বহে তাৰ কেবিনৰ ওপৰত তাৰমানে কোনো ৰেলিঙো নাই হেণ্ডেলো নাই ঠিক আছে আৰু ৰাস্তাটো হৈ গ'ল পূৰা গ্ৰেভেল তাৰমানে সৰু ট্ৰাক সৰু মানে সেই একেবাৰে সৰু মিনি ট্ৰাক নহয় তে মোক কৈছে জয়ন্ত উঠ মোক ধৰি দে উঠে মই বোলো বাইদেউ তাত ধৰিব একো জেগা নাই আপুনি তলত পৰিব পৰিলে দেখা যাব উঠ তই ভয় কৰ নেকি
মই গোটেই 100-150 কৰ্মী তেতিয়াও আছিল মই লাজতে মই কম নেকি আৰু জীৱন এটা ময়ে চবকে লিড লৈ আছোঁ নাই ব'লক বাইদেউ বুলি কৈ ধৰিম মেলি একদম এনেকৈ উঠিলে মেখেলা চাদৰ পিন্ধি দৰ্জা খুলি ধাম ধুম উঠিলে যেই প্ৰথম মুখ কৰিছে একদম এনেকৈ পৰিব ওলাইছোঁ বাইদেউ দুইখন ভৰি এনেকুৱা এটা হেৰিত ৰাখিছে আৰু মোক ধৰি লৈছে মই চাওঁ আজি যি হয় দেখিব কিন্তু মই দেখিলোঁ যে এনেকুৱা মহিলা কোটাত বাইদেউ MP হোৱা নাই বা অটল বিহাৰী বাজপেয়ীদেৱৰ মন্ত্ৰী পৰিষদত তেখেত মহিলা হিচাপে হৈছে কিন্তু কোটাত হোৱা নাই তেখেত এবল মানে বহুত ডাঙৰ লিডাৰ এটা ৱৰ্ড জংগী লিডাৰ মানে দুৰ্দান্ত লিডাৰ মই পজিটিভলি কৈ আছোঁ ভাল তাৰমানে বাকী পিছৰখিনি ধৰক এতিয়া মহিলা কোটাত পৰিছে কাৰণ এতিয়া বেলেগত দিয়াই নাই মহিলাটো দিব লাগিব তে এইবাৰো বেলেগত নিদিলে ইয়াত দিবই লাগিব তে সেইকাৰণে আৰু এই কপাল এতিয়া কপাল বেলেগত যদি মহিলা দিলেহেঁতেন কিজানি মোৰ বিচাৰ হ'লে এইটো উপায় নাই আৰু কি ক'ম এতিয়া এইবাৰৰ MP এতিয়া মোৰ ঘৰুৱা সম্পৰ্ক মোৰ মই যেতিয়া BJPৰ জেনেৰেল ছেক্ৰেটাৰী গুৱাহাটী চিটিৰ প্ৰেচিডেণ্ট ইলেকশ্যনত জিকিছোঁ তো সেই কমিটিত এই আমাৰ এই MP মহোদয়াৰ হাজবেণ্ড মোৰ কমিটিত আছিল মোৰ ভাল বন্ধু তো তেওঁক টিকেটটো GMCত তেতিয়া দিয়া কথা তেওঁক একদম ফাইনেল কৰিছোঁ যে তুমি ৰেডি হোৱা মই তুমি কওঁ একদম ৰেডি আৰু কিন্তু কি হৈ গ'ল লেডিজ পৰি গ'ল তো লেডিজ পৰোঁতে মই যাই কেণ্ডিডেট নাপাওঁ যাই মোৰ সেই বন্ধুকে যাই ঘৰত যাই ক'লোঁ যে মোৰ লগত সিদ্ধাৰ্থ বৰ্তাও গৈছিল আৰু শশাংক ডেকা এনেকৈ আমি কেইজনমান গ'লোঁ যে ভাই খেলা তুমি তাই তেতিয়া কৈছে নাই মই স্কুলতে ঠিক আছোঁ এইবিলাকত নোসোমাওঁ কপাল ইলেকশ্যন খেলিলে জিকিলে কাউন্সিলাৰ হ'ল ডেপুটি মেয়ৰ হ'ল MP হ'ল কি এতিয়া কপাল সেইকাৰণে কপালটোক এতিয়া আজিকালি মোৰ 100% মানুহ নিজৰ এফৰ্ট দি আছোঁ এফৰ্ট দি যাম আৰু এটা কথা ঠিক যেতিয়ালৈ মস্তিষ্ক আৰু শৰীৰ ঠিকে থাকিব তেতিয়ালৈ অসম আৰু অসমীয়াৰ স্বাৰ্থত 100% শক্তিশালীভাৱে কাম কৰি যাম আপুনি কিমান দিন ৰাজনীতি কৰি থাকিব কিমান দিন কৰি থাকিব এইমাত্ৰ গ'লোঁ মস্তিষ্ক আৰু দেহা দুইটা একেলগে লাগিব আৰু মোৰ কথা কোনো এজৰ কোনো ই নাই তাতে মোৰ কেতিয়াও মই সৰুৰ পৰাই তাৰমানে মোৰ কথা 90 বছৰ বয়সতো যদি মানুহজনে খোজকাঢ়ি আছে ভালদৰে দৌৰি আছে আৰু মস্তিষ্ক তেওঁ মানে তেওঁৰ লগত আছে সুস্থভাৱে তেওঁ যদি নেতৃত্ব আছে তেতিয়াহ'লে তেওঁতকৈ ভাল নেতৃত্ব দিব পৰা মানুহে হ'ব নোৱাৰে কাৰণ এক্সপিৰিয়েঞ্চবিলাক ক'ত যাব বহুত কথা বুজা নাই এটা চৰকাৰী চাকৰিৰ ৰিটায়াৰমেণ্টটো 62ত উপায় নাই তাৰ নেক্সট জেনেৰেশ্যন আছে পোষ্টৰ সদায় বাঢ়ি গৈ নাথাকে এটা চৰকাৰে এটা নিয়ম কৰিছে কিন্তু আমাৰ আকৌ ইয়াত অলপ ওলোটা হয় চৰকাৰ যিয়ে চলায় তাৰ কোনো ফিক্স নাই মানে কি ইয়াতে আমাৰ ৰাজনীতিত আকৌ অলপ ওলোটা যে শৰীৰো তেওঁ নচলোৱা হৈছে মস্তিষ্কও অলপ মানে হৈছে কথা কি কয় আগবোৰ নোহোৱা হৈছে তথাপিও টিকেটটো লাগে কথা বুজা নাই এতিয়া মোৰ কিন্তু সেইটো নহয় একদম শক্তিশালীভাৱে শৰীৰ আৰু মস্তিষ্ক ঠিক আছে তেওঁ চলিব পাৰে তেওঁক লাগে তেওঁৰ সেই লিডাৰশ্বিপটো লাগে তো সেইকাৰণে যে আমি আদৰণি যিটো এতিয়া আমাৰ মাজত তেওঁ এতিয়াও আছে 94 ইয়াৰ্ছ এতিয়াহে দেখিছোঁ আজি পেপাৰত পাইছোঁ তেওঁ আকৌ শৰীৰ বেয়া হস্পিটেলত গৈছে কিন্তু আজিৰ পৰা 3-4 বছৰ আগলৈ তেখেত পূৰা এক্টিভ হৈ আছিল তো সেইকাৰণে বয়সৰ দোহাই দি মই নাচাওঁ কোনো কথা এই ইমান বছৰ দীৰ্ঘকাল আপুনি পলিটিক্স কৰিলে পলিটিক্সে আপোনাৰ নিজকে কি সলনি কৰিছে পলিটিক্সে মোক কি সলনি কৰিলে পলিটিক্সে মোক আগৰ জয়ন্ত কি আছিল আৰু আজিৰ জয়ন্ত কি পলিটিক্সে মোক বিহেভিয়াৰত বহুতখিনি সলনি কৰিলে কাৰণ ছাত্ৰ ঘণ্টা কৈছিলোঁ ন মই আৰু বেলতলা ছাত্ৰ ঘণ্টাৰ জেনেৰেল ছেক্ৰেটাৰী দক্ষিণ গুৱাহাটী ছাত্ৰ ঘণ্টাৰ জেনেৰেল ছেক্ৰেটাৰী অল গুৱাহাটী ছাত্ৰ ঘণ্টাৰ মেম্বাৰ আছিলোঁ কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ অলপ এইটো আৰু হাত কুচাই মুছন বা মুস্তান এটা আৰু এতিয়াও আছে নে মুস্তান নাজানো আৰু এতিয়া মই নকওঁ নিজে বিহেভিয়াৰৰ বহুত চেঞ্জ কৰিলে এতিয়া মানুহৰ প্ৰতি মই যেতিয়া দলটোত সোমাওঁ চবেই এনেকৈ হাতখন দাঙি নমস্কাৰ দিয়ে মোৰ সেইকেইদিন কিন্তু কিনো এনেকৈ হাত নমস্কাৰ দিয়েগৈ কাৰণ ঐ কি খবৰ ঐ ভালে আছে আপুনি ডাঙৰজন ঐ দাদা ভালে আছে এটা বেলেগ দাদা ভালে আছে দাদা নমস্কাৰ সেইটো কিবা আমি মানে সেনেকুৱা ধৰণৰ কোৱা নাযায় কিন্তু এতিয়া কি হৈ গ'ল
সৰু ডাঙৰ মানে বয়সটো গম নোপোৱা চবৰে নমস্কাৰ দাদা ভালে আছে বিহেভিয়াৰ নিশ্চিতভাৱে চেঞ্জ কৰিছে কিন্তু যিটো মোৰ লক্ষ্য অসমৰ অসমীয়াৰ বাবেহে মই এই দলটোত মই সদস্যপদ লৈছোঁ কাৰণ মই কনভিন্স হৈছিলোঁ এইখিনি সময়ত বাজপেয়ীজী আদৰণীজীৰ নেতৃত্বত যশৱন্ত সিং তেখেতসকলৰ নেতৃত্বত অসমীয়াৰ হৈ মাত মতা অসমীয়াৰ হৈ চিন্তা কৰা এইটো এটা দলেই আছিল আৰু সেই দলটোৰ কাৰণে বিজেপিত সোমাইছিলোঁ ইয়াত কোনো সাম্প্ৰদায়িক ৰাজনীতিৰ কাৰণে মই সোমোৱা নাছিলোঁ যে হিন্দু মুছলমানৰ কোনো ৰাজনীতিৰ কাৰণে সোমোৱা নাছিলোঁ যে মই যেতিয়া এবাৰ মই কথাষাৰ কওঁ মই হায়দৰাবাদ গৈছিলোঁ চাৰমিনাৰৰ তলত এনেকুৱা মাৰ্কেটত তাৰমানে বহুত কোৰাণ বিক্ৰী কৰি থোৱা আছে ধুনীয়া একদম এনেকুৱা কি কয় এইখনত এনেকুৱা থৈ দিয়া তে মই এইখন দেখিয়ে মোৰ মালৈ মনত পৰিছে মা মানে মোৰ বন্ধু ৰেকিবৰ মাক তেখেত নাই স্বৰ্গগামী হৈছে তে মই একদম তেওঁলৈ মনত পৰিছে মই বোলো মালৈ এইখন যদি কাৰণ মই যেতিয়া তেওঁক জানো তেওঁ 5 বাৰ নামাজ পঢ়ে আৰু তেওঁৰ ঘৰত যেতিয়া যাওঁ যিটো সময়তে নাযাওঁ ৰাতিপুৱা গ'লেও নোখোৱাকৈ আহিব নিদিয়ে ৰাতি 10টাত যদিও যাওঁ নোখোৱাকৈ আহিব নিদিয়ে আৰু ইমান কষ্ট কৰি থাকে দিনটো কষ্ট কৰি থকা দেখা পাওঁ কিন্তু একদম মুখখন হাঁহি ৰাতি 10টা বজাতো দেখাৰ লগে লগে বিতৃষ্ণা নেদেখোঁ খুব মৰম কৰিছিল বিৰাট মৰম কৰিছিল জিন্তু মোৰ ঘৰ মাতে নাম সেই মালৈ মনত পৰিছে মানলৈ মনত পৰি কোৰাণখন ল'লোঁ এতিয়া লৈ মই ভাবিলোঁ কি কৰা যায় কাৰণ ব্ৰিফকেছটোত আগদিনাখনৰ পিন্ধা কাপোৰটো তাত থওঁ তাততো আৰু নোধোঁ গোটেই আৰু বেগ লৈ আহিম এতিয়া কোৰাণখনটো বহুত ডাঙৰ হেৰি আমি মানে সেইখনটো এনেকুৱা ধৰণৰ পিন্ধা কাপোৰত থ'ব নোৱাৰোঁ সেই যি কিনিলোঁ হোটেলত ওপৰত চেল্ফত যি থ'লোঁ গুৱাহাটী অহালৈ মই এনেকৈ বুকুত লৈ আহিছোঁ গুৱাহাটী অহালৈ এয়াৰপৰ্টত এইটো সঁচা একদম কাহিনী সঁচা কাহিনী মই নাম কৈছোঁ দেখোন ৰেকিব টকৌবাৰী 4 নম্বৰ গেটৰ মোৰ বাল্য বন্ধু টকৌবাৰী 4 নম্বৰ গেট মোৰ মাৰ জন্ম তাতে মোৰ মা পাণবজাৰ হাইস্কুলত পঢ়িছিল তাতে পঢ়িছিল টকৌবাৰী 4 নম্বৰ গেটত কেইঘৰমান মুছলমান মানুহ আছে যাৰ লগত আমি সৰুতে একেলগে ডাঙৰ হোৱা তাতে 4-5 ঘৰমান মুছলমান মানুহ আছে সেইখিনিত বাকী 8 গাঁৱৰ পিনে বহুত আছে আৰু সেই টকৌবাৰীত মই সেই কোৰাণ লৈ অহা ল'ৰাটো সৰুতে বিজেপিত সোমাইছোঁ জাতীয় স্বাৰ্থ বেলেগ কোনো কথা নাই আৰু সেই জাতীয় স্বাৰ্থটোত মই ক'লোঁ নহয় যে আমি সাম্প্ৰদায়িক দৃষ্টিকোণেৰে চোৱাই নাছিলোঁ আৰু আমি নিজ চকু দি দেখা এতিয়াহে গাইগুটীয়া চিন্তা চৰ্চা বহুত হৈছে প্ৰত্যেক কমিউনিটিবিলাকৰ অসম আন্দোলনততো আহয়া ওলায়া বুলি ক'লে সমগ্ৰ বড়ো ৰাভা কাৰ্বি মৰাণ মটক দাস কলিতা শৰ্মা বৰদলৈ তিৱা কাৰ্বি চবতো ৰাভা চব ওলাই অহা নাছিল জানো আহোম চব অহা নাছিল জানো একদম হিল দোল ভাঙি মুছলমান মানুহ অহা নাছিল জানো আহিছিল নে নাই কিহৰ কাৰণে আহিছিল আমিতো ভাগ্যৱান যে আমি এটা সময়ত সেই এনেকুৱা ধৰণৰ বৃহত্তৰ অসমীয়া জাতিক একত্ৰিত অৱস্থাত দেখিছোঁ আৰু সেইটোৱে বিচাৰোঁ তাৰমানে আৰু ৰাজনৈতিকভাৱে ভাবোঁ যে সেই নেতৃত্বত যি নেতৃত্বৰ দিনত আমি আহিছিলোঁ বাজপেয়ীজী আদৱানীজী আৰু বাকীসকলৰ নেতৃত্বত এটা আস্থা আছিল বিশ্বাস আছে আৰু তেতিয়া সেইকাৰণে সোমাইছোঁ চাওঁ বাকী আৰু সময়ে ক'ব সময়ত ক'ত কি হয় আপোনাৰ এটা এই বস্তুটো বহুত ভাইৰেল হ'ব চাগে আপুনি ক'তো কোৱা নাছিলে এই কোৰাণৰ কথাটো আজিলৈ ক'তো কোৱা নাছিলে সেইকাৰণে তুমি প্ৰথমে বিশ্বাসো কৰা নাই সেইখন হোৱা নাই কিন্তু সেইকাৰণে মই ক'লোঁ এড্ৰেছটোও দি দিলোঁ যে মোৰ বাল্য বন্ধু স্কুলীয়া বন্ধু নহয় একদম মানে বাল্য কালৰ মালৈ মনত পৰে কাৰণ মা ঢুকাওঁতে যেতিয়া গৈছোঁ যাই 8 গাঁৱততো বিৰাট ভিৰ নহয় বহুত ভিৰ তাত গাড়ীখন পাৰ্ক কৰিব জেগা নাই টকৌবাৰী এইখিনি গোটেই মোৰ আগেদি তেখেতৰ ডেড বডিটো লৈ গৈছে মই গাড়ীখন পাৰ্ক কৰিব নোৱাৰোঁ তাত তাৰমানে এটা ক'ত থ'ম যাই মামাহঁতৰ ঘৰৰ এটা সেই জেগাত সোমাই দিছোঁ দোকানীকেইটাক কৈছোঁ চাবি এৰিছোঁ তহঁতে গাড়ীখন কি কৰ অলৰেডি 8 গাঁৱৰ কবৰস্থানলৈ আনিছে চৌধুৰী হলৰ এইখিনি পাৰ হৈ গ'ল মই তাৰ পৰা দৌৰিছোঁ কান্ধত এবাৰ ল'বৰ কাৰণে আৰু ই মানে ৰেকিবে মোক দেখিছে সি চিঞৰিছে তই জল্দি আহ সিও জানে তাৰমানে যে মানে মই যে যাই কান্ধত ল'ম মায়েও যে শান্তি পাব মই ভাবোঁ সিও ভাবে তো সেনেকুৱা ধৰণৰ আমাৰ জীৱনত আছে সেইকাৰণে যে বহুতে ভাবে আমি কট্টৰ হিন্দুত্ব কিবা কট্টৰ হিন্দুত্ব মানে কি মই আজি কৈ দিওঁ মুছলমান মানুহ এজনে হিন্দু মানুহ এজনে জৈন এজনে নিজৰ ধৰ্মৰ কথা চিন্তা কৰিব লাগে
হিন্দু এজনে হিন্দু ধৰ্মৰ কথা চিন্তা নকৰিলে কি বেলেগে কৰিব নেকি ইছলাম ধৰ্মৰ মানুহ এজনে ইছলাম ধৰ্মৰ কথা চিন্তা নকৰিলে কি হিন্দু যাই চিন্তা কৰিব নেকি ইজনে সিজনক সন্মান জনাব লাগে আজি মই এটা মানে কথা প্ৰসংগতে আহিছে যে আজি মই এনেকৈ নিউজ চাই আছোঁ দেখিছোঁ তাত আমাৰ বাংলাদেশত বহুত হিন্দু মানুহৰ ঘৰ জ্বলাই দিছে মন্দিৰ জ্বলাই দিছে বিৰাট বেয়া লাগিছে কিন্তু সমান্তৰালভাৱে এনেকুৱা এটা নিউজ পাইছোঁ যে তাৰে মুছলমান নেতা এজনে স্থানীয় মুছলমান মানুহক লৈ সেই হিন্দুসকলক সুৰক্ষা প্ৰদান কৰি আছে এইটো আচল ধৰ্ম সেইটোৱেই আচল ধৰ্ম সেইটো কিন্তু পলিটিক্সত টুইষ্ট হৈ যায় সেই টুইষ্ট হৈ যোৱাৰ লগে লগে তাৰমানে আমাৰ মাজত সন্দেহ আমাৰ মাজত অবিশ্বাস এইবিলাক সৃষ্টি হয় এই বস্তু হ'লে পলিটিক্সতে বেছি কিন্তু হয় কাৰণ পলিটিক্সটো কোনে কৰে জীৱ জন্তু কৰে জানো আমিয়ে কৰোঁ মানুহে কৰে মানুহৰ মাজত থাকে কাৰণে পলিটিক্সত হৈছে জীৱ জন্তুটো চবতছে একদম চবতছে ভাল জংঘল ৰাজ বুলি কৈ দেখিছোঁ আমি এইবিলাক চাই থাকোঁ নহয় আজিকালিতো আৰু ভাল আগতে ডিস্কভাৰী চেনেলত চাব লাগিছিল কি ফেৰচিয়াছ জীয়াই থাকিবৰ কাৰণে ইটো সিটোক মাৰে জীয়াই থাকিব কিন্তু এনেকুৱাও দেখিছোঁ সিংহটো পেট যদি ভৰি থাকে ওচৰেদি হৰিণা গ'লেও লৰে ঘূৰিয়ে নাচায় এতিয়া জংঘল ৰাজটো বেটাৰ দেখোন অদৰকাৰীকৈ হত্যা নকৰে তাৰমানে হয়নে ইয়াত তাৰমানে আমি মানুহ যে মানুহ নহয় জানো আমি আমাৰ জ্ঞান বুদ্ধি বেছি জীৱশ্ৰেষ্ঠ কোনো জন্তুৱে বহি কেনে কোৱা নাই নহয় ক'ৰবাত যে জন্তুবিলাক বহিছে আহি তাত ডিচিশ্যন লৈছে ৰিজলিউশ্যন পাছ কৰিছে মানুহ জীৱশ্ৰেষ্ঠ আমি কথা ক'ব জানো হাত ভৰি আছে মুখ আছে ভাষা আছে সেইকাৰণে আমি কৈ দিলোঁ জীৱশ্ৰেষ্ঠ জীৱশ্ৰেষ্ঠ মানুহে কোৱা কথাটো বাকীবিলাক সুধিছোঁ জানো হা আৰু এই জীৱশ্ৰেষ্ঠই টুইষ্ট কৰি আমাৰ মাজত ভাতৃত্বৰ এনাজৰীডাল শেষ কৰিছে তুমি হাতীগাঁৱত থাকা হাতীগাঁৱত কিমান মুছলমান ল'ৰা আছে এবাৰ মোৰ কথা সুধিবাচোন মোৰ লগত গোপালপুৰত পঢ়া বেঞ্চত একেলগে বহা আমাৰ মাজততো কেতিয়াও এইবিলাক ভাৱ আগৰ পৰা নাছিল সেইকাৰণে আমি সকলোৱে মই যে প্ৰথমে কৈছোঁ যে সজাগ হ'ব লাগে সচেতন হ'ব লাগে পলিটিক্সত এই যিটো গোটেই সমস্ত পাৱাৰটো এই চৰকাৰৰ পৰাই ইউটিলাইজ কৰিব পাৰেতো মানে ব্যৱহাৰ কৰিব পাৰেতো গোটেই মেচিনাৰীটো তাতে আছে তাৰ দ্বাৰাই হয় আৰু সেইকাৰণে তাত যাতে ভাল হয় তাৰ কাৰণে মানে আমি সকলোৱে সজাগ আৰু সচেতন হ'ব লাগে তাৰমানে আমাৰ মই বহুত দেখিছোঁ যে বাদ দে যি হয় হ'ব দে মই পাইছোঁ সেইটো হয় মোৰতো হৈ গৈছে বাকী যি হয় হ'ব বাকী যি হ'ব দেখা যাব সেইটোতেতো হৈ গ'ল না অলপমান যদি আমি যি হয় হ'ব বুলি ক'লে মইতো পাৰ কৰিলোঁ মোৰ ল'ৰা ছোৱালীকেইটা কি হ'ব সিহঁতৰ কি হ'ব ডক্টৰ ইঞ্জিনিয়াৰ কৰিবৰ কাৰণে সৰুৰ পৰাই আমি টিউশ্যনত মাকে যদি কেমেষ্ট্ৰিৰ কাৰণে টিউশ্যনত নিছে বাপেকে আহি দৌৰ মাৰি মেথছৰ কাৰণে লৈ গৈছে ফিজিক্সৰ কাৰণে লৈ গৈছে কাৰণ ল'ৰা ডক্টৰ হ'ব লাগিব ছোৱালী ডক্টৰ হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব ডক্টৰ ইঞ্জিনিয়াৰ হ'ল বাৰু সমাজখনে যদি নাথাকে কি কৰিব হে মই সেইদিনা মই কথাষাৰ কৈছোঁ যে ঠিক আছে বিৰাট ধুনীয়াকৈ ভাল ডেভেলপমেণ্ট হ'ল মোৰ ঘৰটোৰ ওপৰতে মোৰ দলংখন গ'ল আৰু মোক তাৰ পৰা উঠাই দিলে সেনেকুৱা ডেভেলপমেণ্টো নালাগে মানে আমি জীয়াই থাকিব লাগিব প্ৰথম হ'ল আমি সন্মানেৰে সম্ভ্ৰান্তভাৱে ভাতৃত্বমূলক এনাজৰীৰে আমি জীয়াই থাকিব লাগিব জীয়াই থাকিব পৰাটোহে আমাৰ প্ৰথম চৰ্ত তাৰপিছত বাকী উন্নয়ন আমাৰ নন পলিটিকেল এটা পপুলাৰ ৰাউণ্ড হৈ গৈছে এটা ফোন কল ৰেটিং টেষ্টিং আপুনি বাইদেউক ফোন কৰিব লাগিব আৰু সুধিব লাগিব যে মোৰ এটা ভাল গুণ এটা বেয়া গুণ মই পডকাষ্টত বহিছোঁ তুমি কোৱা প্লিজ ফোন লওক আপুনি প্ৰথমে গালিটোৱে পাৰিব নেকি গালি পাৰিব নেকি এইটো কি কম্পালচৰি কৰিব লাগিব এইটো আমিও গম পাম আপুনিও আজিলৈ গম নাপায় মানে স্পীকাৰত দিব লাগিব স্পীকাৰত হে ভগৱান এক মিনিট এনে আপুনি কি গালি খায় ঘৰতে নাই গালি দিয়াৰ সুবিধাটো নিদিওঁ অলপ মানে বুদ্ধিয়ক আমাৰ গুৱাহাটীৰ ভাষাত চিয়ানা গুৱাহাটীৰ ভাষাত আকৌ এইটো শব্দ এইটো অন কেমেৰা আছোঁ আমি আৰু স্পীকাৰ ফোন দিয়া আছে এতিয়া এইটো নিয়মেই তাৰমানে প্ৰগ্ৰেমটোৰ যে মোৰ এটা ভাল গুণ আৰু এটা বেয়া গুণ ক'ব লাগে আপুনি কওক দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ কওক আচ্ছা মই ভাল গুণ এটা ক'ব লাগে আৰু বেয়া গুণ এটা ক'ব লাগে আচ্ছা বেয়া গুণ ক'ব লাগে অ'কে হয় বেয়া গুণ এটাই আছে সেইটো হ'ল খুব সহজে মানুহক বিশ্বাস কৰে অ'কে
খুব সহজে মানে যিকোনো পৰিস্থিতিত তেওঁ সহজে বিশ্বাস কৰে আৰু ভাল গুণটো হৈছে সঁচাকেই মানে কি বুলি ক'ম আপোনাৰ মানে অসমীয়াত এটা শব্দ আছে কৰ্ম কৰিব পৰা মানুহ কষ্ট কৰিব পৰা মানুহ সকলোকে সদায় নিজে বিপদত থাকি হ'লে সহায় কৰিব পৰা মানুহ সেইটো মোৰ জীৱনত মই দেখিছোঁ অ'কে অ'কে ভেৰি গুড থেংক ইউ ছ' মাছ থেংক ইউ ঠিক আছে আজিৰ পৰা অলপ বাহাদুৰি বাঢ়িল আৰু মোৰ আজিৰ পৰা বাহাদুৰি বাঢ়িলে আপুনি সহজতে মানুহক বিশ্বাস কৰে ন আৰে মই যদি সন্দেহ কৰিব লাগে ভগৱানৰ কামখিনি মই আৰু কিয় দায়িত্ব লৈ থাকোঁ ভগৱান বোলা বস্তু এটা নাই জানো ভগৱানে চাই থাকিব এই মোৰ ওচৰত ভাল কাম বদমাচি লৈ আহিছে নে কি লৈ আহিছে একদম যিকোনো কাম মই ভগৱান মই সহজভাৱে সঁচাই বিশ্বাস কৰোঁ সহজতে সেইকাৰণে চাগে মোক ভালো পায় মানুহে কেতিয়াবা সহজত বিশ্বাস কৰাৰ পিছত কোনোবা মানুহে আপোনাক ঠগিছেনে হৈছেনে কেতিয়াবা যদি আপুনি কোৱা কেমেৰা পলিটিকেল পাৰ্টিত থকাৰ আৰু পিছত আৰু এইটো নচলিব নেকি এটা হিষ্ট্ৰী তেনেকৈ কওক না মানে কি এনেকুৱা বহুত আছে নাম মেনশ্যন কৰিব নালাগে এবাৰ কাহিনীটো কওক ভটকৈ মনত নপৰে মানে এনেকুৱা আগতে কৈ থ'লে মনত পৰিলে হয় যে মানে কৈছে যে তোৰ কথাটো মই কৈ দিম বোলো ব'ল একদম লগত গ'লোঁ আৰু সাজি কাচি ভিতৰত সোমালে আধা ঘণ্টা বাহিৰত বুন্দাপৰ দি আছোঁ ওলাই আহি মোক ক'লে যে একদম কৈছোঁ দেই তোৰ কথা ভাল একদম সেইজন মানুহক আৰু বৰ ভাল পালোঁ পিছত যাক ক'ব আহিছে তেওঁৱে ক'লে কি হ'ল তোৰ দেখোন কোনোৱে মাত নিদিলে মই ক'লোঁ কিয় দাদা এই যে সেইদিনা আহিছিল তেওঁ ৱাহ সি তোৰ কথা কয় বুলি ভাবিছ নেকি সি তাৰ নিজৰ কথা কৈ গ'ল বুজা নাই এইটো পলিটিক্সৰ কিন্তু বেছিকৈ হয় একদম মানে এইটো তোৰ কথা নক'লেতো সি নিজৰ কথাই কৈ গুচি গ'ল আৰু এটা মানে মই দেখিছোঁ হৈ যোৱাৰ পিছত ধৰ কিবা এটা টিকেটটো হ'ল বা পোষ্ট এটাত পালে বাপৰে কিমানে আহি ক'ব মোৰ কাৰণে হ'ল দেই তোৰ মোৰ কাৰণে হ'ল মইহে দিলোঁ তোক মইহে গৈ আহিছিলোঁ কওঁতে লাইন বাঢ়ি গৈয়ে আছে মই বোলো দে তহঁতৰ কাৰণে হ'ল কথা বুজা নাই এতিয়া কোনে ক'লে ক'ত ক'লে কিন্তু পিছত খবৰ পাওঁ তাৰে 50জনৰ 25জনে হ'ব নালাগে বুলিহে কৈ আহিছিল সেনেকুৱা ধৰণৰো কথা আছে কিন্তু এটা কথা ঠিক মই বিৰাট হেপ্পী মোৰ জীৱনটোক লৈ যদিও মই মোৰ সপোন এটা বিধায়ক হ'ব পৰা নাই কিন্তু আপুনি হেপ্পী মই এই কথাটো কোনো মানুহ ক'ব নোৱাৰে যে নিজে কেতিয়া হেপ্পী থাকে এই কথাটো আমি চবেই ক'ব নোৱাৰোঁ আপুনি কেনেকৈ ক'ব পাৰে যে মই জীৱনত এনেকুৱা বহুত সৌভাগ্যৱান যে এনেকুৱা মানুহ পাইছোঁ যে প্ৰতিটো মুহূৰ্তত মোক মানে ধৰি ৰখাব মানুহ পাইছোঁ যে ধৰি ৰাখিছে সেনেকুৱা মানুহ সেইকাৰণে মই ভাগ্যৱান আৰু লগতে কি হ'ল যে মই কাৰ্যকৰ্তাসকলে সাধাৰণতে কোনোবা ডাঙৰ নেতাৰ ভিতৰত থকাখিনিক মই কোৱা নাই কোনোবা লবিত থকা কিবা ইন জেনেৰেল যিখিনি কাৰ্যকৰ্তা আছে তাৰে মোক যিখিনিয়ে চিনি পায় মোক সঁচাই ভাল পায় মানে মোক বিৰাট ভাল পায় আৰু সেই ভাল পোৱাটো প্ৰতিস্ফুট হয়তো দেখা পাওঁ সেইটোৱে মোৰ এটা সম্বল যে মোক ভাল পায় তাৰমানে আৰু বিতৰ্কত আজিলৈ সাঙুৰ খাই পৰা নাই আপোনাৰ ইমান বিতৰ্ক মই যিটো অলপ স্পষ্টভাৱে কথা কৈ ভাল পাওঁ পুলুং পালাং কথা কোৱা মোৰ স্বভাৱ নাই পুলুং পালাং কথা কোৱাতকৈ চিধা চিধি কথা কওঁ কিন্তু মোৰ তাৰ কাৰণে আকৌ মোৰ বহুত শুভাকাংক্ষীয়ে কৈছে যে আজিলৈ টিকেটটোৱে গোটাব নোৱাৰিলে অকল সেইটোৰ কাৰণে অলপ ফ্লেক্সিবল হ'ব লাগে অলপ ডিপ্ল'মেটিক হ'ব লাগে এতিয়া কথা হ'ল কি মই ডিপ্ল'মেটিকেলি কামখিনি কৰিব পাৰোঁ মোৰ ইমানখিনি ব্ৰেইন নোহোৱা নহয় ঠিক আছে যে মই সন্মুখৰ মানুহটোক মই কি ভাবি আছোঁ আৰু কৈ আছোঁ কি আৰামত পাৰোঁ নোৱাৰা নহয় সেইখিনি আৰু যদি মোৰ ক্লেভাৰনেছ নাথাকে কেনেকৈ হ'ব ঠিক আছে মই এতিয়া কি ভাবি আছোঁ নহয় মই কৈ আছোঁ মই কিন্তু কি হ'ল মন নাযায় মানে নাই ভিতৰৰ পৰা তাৰমানে মন নাযায় যে নাই কিয় আৰু এইবিলাক ইমান তোৰ মনত বেলেগ ভাবি আছোঁ তাক বেলেগ প্লেচ কৰিবি তাৰমানে মই এনেকুৱা দেখিছোঁ এজন নেতাৰ ওচৰত গৈছোঁ নেতাজন অহা নাই আমি কেইবাজনো বহি আছোঁ তেওঁ আহিলে
অহাৰ লগে লগে বাকীকেইজনৰ এজন এজন কৰি মানে চব সকলোৱে কোৱা নাই সেই নেতাজনে কি কথা কৈ আছিল কি ক'লে ভাল পাব সেইটো গুৰুত্ব দি কথা কয় দাদা কালি আপোনাৰ হেৰিটো চালোঁ দেই বিৰাট ভাল হৈছে দেই আপুনি যে কি যে কৈছে অমুক তমুক 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 তাৰমানে মই দেখিলোঁ যে সেই কথাখিনি কৈ মানুহজনক বনাই লৈছে যে ভাল পাই লওক কথাখিনি শুনক মই সেইখিনি নাথাকে তাৰমানে মোৰ চিধা তাৰমানে ভাল হ'লতো ভাল বুলি ক'লোঁ বেয়া হ'লেও সেইখিনিও কৈ দিওঁ কোৱা সেইকাৰণে মোৰো এইটো ভাল নহ'ল নাই আপোনাৰ এইটো এনেকৈ ক'ব লাগিছিল সি সন্মুখৰ নেতাজনে ভাবে বা ই মোক শিকাব আহিছে কিন্তু মোৰ অন্তৰখন চাফা মই ভাল ভাবিয়ে ক'ব গৈছিলোঁ সেনেকুৱা ধৰণৰ ডিপ্ল'মেটিকেলি কাম কৰিব পাৰোঁ নাই কৰা চাওঁ ইমান বছৰ গ'ল আৰুনো ক'ত সেইটো কাৰণেতো মই বেলেগ অলপমান বুলি ভাবোঁ নিজকে জয়ন্ত কুমাৰ দাস আৰু যদি বেলেগৰ নিচিনা হৈ যাওঁতে মোৰ জয়ন্ত কুমাৰ দাসৰ সেই হেৰিটো নাথাকিব তে বাকীকেইদিন আৰু ভগৱানে যেতিয়ালৈ চলায় তেতিয়ালৈ এনেকৈ চলিম আৰু কিন্তু এই আপুনি যিটো ক'লে ইয়াতো মই অকণমান এড কৰোঁ আমাৰ চব লিডাৰত এই কেইটামান মানুহ থাকে যদি আপুনি বেয়া কাম কৰে তাত বহুত ভাল কৰিছে আপুনি কেইটামান মানুহ থাকে আমাৰ মাজত এইকেইটা মানুহে আমাৰ বেলেগৰ পৰা দূৰত ৰাখি দিয়ে কিন্তু নহ'লে আমি অন দ্য স্পট মানুহৰ পৰা গম পাম যে মই এইটো বেয়া কৰিছোঁ নে ভাল কৰিছোঁ কিন্তু এইকেইটা মানুহে আপোনাক পূৰা গাছত উঠাই দিয়ে এনি টাইম সেইটো আছে আৰু মই কাৰণে মোৰ লগত ঠাইখিনি কওঁ মই ভাবি চাবি ঐ ভাই ভাল বুলি ক'লে সকলোলে ভাল লাগে আমাৰ একাত্ম মানৱতাবাদ যিটো মই এক লাইনত কওঁ তাৰমানে মই বহুত ডাঙৰ কিতাপ বহুত হেভি যিটো থিমটো আমাৰ দীনদয়াল উপাধ্যায়ৰ একাত্ম মানৱতাবাদ মোৰ কথাটো হ'ল একাত্ম মানৱতা হ'ল যিটো ফিলিংছ মই তোমাক এতিয়াই একদম দেখালে বদমাছ আমুক বুলি কোৱাৰ লগে ইনষ্টেণ্ট তোমাৰ ৰিয়েকশ্যন হ'ব একদম মনটো মৰি যাব কলা পৰি যাবা ক'ত লাগিল তোমাৰ কথাখিনি আত্মাত লাগিল সেই ইমান ভাল লাগিছে তোমাক ইমান ধুনীয়া ইমান দেখাত ধুনীয়া হৈছে তোমাৰ কামখিনি ভাল হৈছে দেই তোমাৰ একদম ভাল লাগিছে হয় দাদা এই আত্মাক টাচ কৰাটো হ'ল একাত্ম আৰু সেই আত্মাক টাচ কৰি কাম কৰিব দিছিল আমাক দীনদয়াল উপাধ্যায় আত্মাৰ দ্বাৰা তাৰমানে যিটো সমাজৰ শেষৰজনক চিন্তা কৰি আত্মাৰ দ্বাৰা তেওঁৰ কষ্টখিনি অনুভৱ কৰি তেওঁ কি কষ্টত আছে সেইটোৱে আমাৰ একাত্ম মানৱতাবাদৰ মূল থিম আৰু সেই থিমটোলৈ আমি আগবাঢ়িছোঁ কিন্তু আমাৰ ইয়াত আৰু এইটো অলপ মানে ক'লোঁ নহয় যে তেওঁ কি ক'লে ভাল পায় তাৰ আগতে বাহিৰত ঠিক কৰি লয় মই বহুত ভাল ভাল মানুহ দেখিছোঁ নকওঁ আৰু ছ'চিয়েল মিডিয়া হওক হেৰিত হওক যথেষ্ট ষ্ট্ৰং কিন্তু তেওঁলোকে মানে আগতে বাহিৰত ভাবিলে যে মই তেওঁ কি ক'লে তাৰ পাল্লাত যাতে ডাঙৰ ডাঙৰ লিডাৰবিলাক নপৰে তেওঁলোকে অলপ ভাবক কাৰণ সেইটোৱে বহুত ক্ষতি কৰে সেই লিডাৰজনৰ ক্ষতি কৰে সমাজৰ ক্ষতি কৰে কাৰণ গম নাপায় নহয় যে কি হৈ আছে কিন্তু মোৰ মানুহকেইটাই কৈ আছে ভাল হৈ আছে চব কিন্তু সেইকাৰণে যাব লাগে বা শুনিব লাগে বেলেগৰ কথা তেতিয়া গম পোৱা যাব আৰু আপোনাৰ যিটো কোৱালিটি আমি ভাবোঁ এনেকুৱা কোৱালিটি থকা লিডাৰ আৰু আমাৰ মাজত দৰকাৰ এই যিটো কোৱালিটি কৈ আছে মানুহৰ আত্মা টাচ কৰা বহুত লিডাৰৰ এই কোৱালিটি নাই কিন্তু আত্মা কেনেকৈ টাচ কৰে আপোনাৰ এই কোৱালিটি যাতে আৰু আগন্তুক দিনলৈ থাকক আমি সেইটো বিচাৰোঁ আৰু আমাৰ মাজত এনেকুৱা লিডাৰ আহক আৰু সেইটো আমি বিচাৰোঁ মোৰ লাষ্ট এটা কুৱেশ্যন হ'ব আপোনালৈ আমাৰ ইউথ জেনেৰেশ্যন আমি পলিটিক্সৰ ইণ্টাৰেষ্ট হয় আমাৰ নিচিনা বহুত পলিটিক্সৰ ইণ্টাৰেষ্ট হয় ইউথ জেনেৰেশ্যন বাট আমি সিহঁতক ৰাইট প্লেটফৰ্ম নিদিওঁ কিন্তু আমি কওঁ মানে আমি ডাঙৰ ডাঙৰ লিডাৰ আমি কৈ দিওঁ আহা তোমালোকে কাম কৰা আহি গ'লোঁ তাৰপিছত আমি ৰাইট প্লেটফৰ্ম নাপাওঁ বহুত ল'ৰাৰ লগত হৈ আছে আৰু বহুত ল'ৰাৰ জীৱনো ধ্বংস হৈ আছে কাৰণ ফুল টাইম কাৰোবাৰ নেতাৰ পাছত ঘূৰি আছে সি জীৱনত একো হ'ব পৰা নাই আপুনি কি ক'ব সেইটো মই তেতিয়ালৈ ক'ম মোৰ সেই ডেকাকালৰ অৱস্থাটোক লৈ ক'ম আৰু খুব খুব গুৰুত্বপূৰ্ণ আৰু মই সেই এজৰ প্ৰত্যেকজন ডেকা বন্ধু বা বান্ধৱীক ক'ম যে মোৰ দলটোৰ প্ৰতি আকৰ্ষণ আছিল অসম আন্দোলন আৱেগিকভাৱে আছিলোঁ যেতিয়া আমি দলটোত সোমালোঁ আমাক কোনো বিচাৰি গ'ল মেম্বাৰশ্বিপ ল'ব অহা নাই দেই ঘৰত নিজে বিচাৰি বিচাৰি কোন বেটা মই টকশ্ব' এটাত বহি আছোঁ অলপ পিছত টকশ্ব'ত বহি আছোঁ অলপ পিছত তে যেতিয়া আমি আদৰণিযোগ পালোঁ তেখেতে আমাৰ অল ইণ্ডিয়াৰ কনফাৰেঞ্চ এখনত 3 দিনকৈ চলিছিল তাত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াও আছিল 3 ৰাতি
শিৱৰাজ সিং চৌহান ডাঙৰীয়া তেতিয়া অল ইণ্ডিয়াৰ প্ৰেচিডেণ্ট আছিল, মই তেতিয়া ভাইচ প্ৰেচিডেণ্ট আছিলোঁ। প্ৰত্যেকে এটা মানে বিষয় লৈ এঘণ্টা বিভিন্ন বিষয়ৰ ওপৰত প্ৰমোদ মহাজন ডাঙৰীয়া আছিল। এতিয়া আদৱানীজীয়ে স্পষ্টভাৱে কৈছিল যে দেশ সেৱা কৰিব আহিছ, তই কাৰোবাক দিব আহিছ, দিব অহা মানুহৰ হাতত থাকিব লাগিব। দিব অহা মানুহটো যদি হাতত নাই, দিব কেনেকৈ, সি কেনেকৈ দিব? কাৰণ তই দিব অকল দেশক যেতিয়া আহিবি তেতিয়া তোক জন্ম দিয়া মা দেউতা বা বাই ভনীৰো তোৰ দায়িত্বটোতে চাব লাগিব। তই সেইটো আগতে ঠিক কৰ। কি মানে প্ৰথমে নিজৰ ভৰিৰ ওপৰত থিয় হৈ ল, মই ডাক্তৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, মই এডভোকেট হ'ম, মই IAS অফিচাৰ, মই ACS হ'ম, নাই মই ব্যৱসায় কৰিম, মই বেলেগ কাম কৰিম, যি কৰোঁ। সেই কথাখিনি আমাক আগতে কৈছিল যে সেই কথাখিনি আগতে ঠিক কৰি ল। তাৰপিছত তোৰ ঘৰখন, তই যদি তোৰ ঘৰখনক সেৱা কৰিব পাৰিছ তেতিয়া সেই ঘৰখন ক'ত থাকে? আমি যিটো ৰাষ্ট্ৰৰ কথা কওঁ, মোৰ ঘৰখন এই ভাৰত ৰাষ্ট্ৰৰ মাজত নাই জানো? ভাৰত ৰাষ্ট্ৰ ভালৰ কাৰণে ওলাই গ'লো, মোৰ ঘৰখন ধ্বংস হ'ল। তো ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰথম যিটো পইণ্ট সেইটোতে দেখোন মাৰ খালোঁ। সেইকাৰণে মোৰ যিমান উঠি অহা প্ৰজন্মৰ আমি ডেকা ল'ৰা ছোৱালীখিনি আমাক লাগে মানে দেশৰ কাৰণে লাগে, আমাক নালাগে, দেশৰ কাৰণে লাগে। দেশৰ চিন্তাত আজি প্ৰত্যেকে এটা কাম কৰিব লাগে। দলৰ মেনিফেষ্টোখন কি আছে? চব দলৰে চাওক, কাৰণ তেওঁ কোনো পলিটিকেল পাৰ্টিত জইন কৰাই নাই নহয় যে সেই পলিটিকেল পাৰ্টিৰ মেনিফেষ্টোখনক লৈ তেওঁ বিজি থাকিব। সকলোৰে পলিটিকেল পাৰ্টিৰ মেনিফেষ্টো চাওক, কোনটো দল আহি তেওঁৰ সেই মেনিফেষ্টোখন নিৰ্বাচনী ইস্তাহাৰখনৰ মতে কাম কৰিছেনে নাই জবাবদিহি কৰক। যদি কৰা নাই তেতিয়াহ'লে আকৌ আমাক সেই 5 বছৰ পিছত অস্ত্ৰপাত দিলে নহয় যে তুমিতো কাম নকৰিলা, তেতিয়াহ'লে তোমাক এতিয়া কেনেকৈ ভোট দিম। এইখিনি গণতন্ত্ৰৰ দেশত থকা যিকোনো এজন গণতান্ত্ৰিক ব্যক্তি, পুৰুষ, যুৱক যুৱতীৰ প্ৰধান কৰ্তব্য, ধৰ্ম এইটো। এইখিনি প্ৰথমে কৰক। এইখিনি কৰিবৰ কাৰণে কোনো দলৰ সদস্য হ'ব নালাগে, এইখিনি হ'ল একদম প্ৰাইমেৰী কথা। তাৰপিছত দলৰ সদস্য হ'বলৈ হ'লে নিশ্চিতভাৱে নিজে শিক্ষা দীক্ষাৰে শিক্ষিত হৈ তাৰপিছত আগুৱাই আহি নিজৰ ঘৰখন চম্ভালি আগুৱাই আহিব লাগে। যদি কি হয়, হতাশাগ্ৰস্তটো কেতিয়া আহে যে আমাৰ দিনত অহা নাছিল, কাৰণ আমি কোনটো সময়ত সোমাইছিলোঁ, যিটো সময়ত বিজেপিৰ একোৱেই নাই, জানো বিজেপি চৰকাৰে নাহে, পাৰ্টি আমাক একো নিদিয়ে, আমি নিজে চলিব লাগিব। চান্দা তুলিব গ'লে 10 টকা দিয়ে, হেৰে য'ত 1 লাখ টকা খৰচ হয় 10 টকা দিয়ে লাজতে মৰোঁ। তাৰপিছত মোৰ লগৰকেইটাক কওঁ, মোৰ আৰ্থিক ইমানো বেয়া নাছিল তেতিয়া, বেলতলাৰ কয়লা মাৰ্কেটৰ ওচৰত থকা মানুহ, ইমান বেয়া নাছিল। কাম কৰিছিলোঁ, কয়লাৰ মই বিজনেছ কৰিছিলোঁ, তাৰ পৰা আনি গোটেই লগৰ বন্ধু বান্ধৱৰ পৰা লৈ আমি জানো যে আমাক দলে একো দিব নোৱাৰে, কাৰণ চৰকাৰতে নাই। এতিয়া চৰকাৰত অহাৰ লগে লগে এক্সপেক্টেশ্যনটো বাঢ়ি যায়, মোৰো বাঢ়িছে। এই চৰকাৰখন আহিছে, মই কি পাম? মোৰতো ভাই গোটেই সুদীৰ্ঘ 30 বছৰত বহুত টকা পইচা গ'ল। কথা বুজা নাই যে মই ঠিকা এটাকে পাওঁ নেকি? মই ঠিকাদাৰ নহয় বাৰু, বা ক'ৰবাত সেনেকুৱা ধৰণৰ কিবা আহিব পাৰে নেকি? কাৰণ এইটো কোৱাইট নেচাৰেল কথা। মই 2 টকা যদি ইনকাম কৰাৰ কাৰণে ৰাস্তা এটা চৰকাৰখন থাকোঁতে বা আন সুবিধাৰ কাৰণে চিন্তা কৰোঁ, এইটো বেয়া কথা নহয়। কিন্তু যে মই অকল সেইটো চিন্তাৰেহে মই অকল বিজেপি বা দলত সোমাইছোঁ যাতে মোৰ ইনকাম চ'ৰ্চ হওক, মোক পাৰ্টিয়েহে মোক খুৱাব পিন্ধাব, সেনেকুৱাটো হ'লে তেওঁ নোৱাৰিব, তাৰমানে টিকিব নোৱাৰিব, হতাশা হ'ব। তেওঁ ঘৰখনৰ পৰা প্ৰেছাৰ আহিব, মা দেউতা ল'ৰা ছোৱালী বাইদেউ ভণ্টি। সেইকাৰণে নিজৰ ভৰিৰ ওপৰত থিয় হওক। আৰু এনেও শিক্ষা দীক্ষা লৈহে আহিলে ভাল। শিক্ষা দীক্ষা মানে শিক্ষিত আৰু জ্ঞানী গুণী দুইটা একদম পৃথক। কিন্তু বিৰাট শিক্ষা দীক্ষা বহুত আছে, কিন্তু জ্ঞানী নহ'ব পাৰে, হয় নাই? জ্ঞানীজন আকৌ মেট্ৰিকৰ দেওনাও পাৰ হ'ব নোৱাৰিব পাৰে, যে মেট্ৰিকে পঢ়া নাই। এনেকুৱা আমি বহুত গুণী জ্ঞানী মানুহ পাইছোঁ, বুজা নাই? যে প্ৰথমে মূৰ্খ হিচাপে আমাৰ সমাজখনত চিনাকি এটা দিছিল, আমি বহুত কিতাপ পঢ়িছোঁ, পিছত তেওঁ বিৰাট ডাঙৰ কবি সাহিত্যিক সাধক হৈ যোৱা দেখিছোঁ। তো সেইকাৰণে শিক্ষাটোৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ কৰিব নালাগে, ভাবিব লাগে, আহিব লাগে, আগুৱাব লাগে, দেশ জাতিৰ কাৰণে আগুৱাই আহিব লাগে। কিন্তু দলৰ পৰা এতিয়া মই কথা এষাৰ কওঁ যে মানে 2টা পথ আছে ৰাজনীতিত। এটা বিৰাট কণ্টকপূৰ্ণ, তাৰমানে
য'ত ভগৱান ৰামচন্দ্ৰ 14 বছৰ বনবাস খাটিব লগাইছে, তাৰপিছতে তেওঁ ৰজা হ'ব পাৰিছে। ৰজা হোৱাৰ আগতে তেওঁৰ পিতৃ ৰজা আছিল, বৰপুত্ৰ হিচাপে তেওঁ আৰামত বহিব পাৰে, কিন্তু কুটিল ৰাজনীতিৰ ষড়যন্ত্ৰ হৈ তেওঁ 14 বছৰ বনবাস কৰিলে, যাক আমি ভগৱান বুলি মানো। বুজা নাই? আমি কোন গোটা? তাৰমানে আমাক এইখিনি শিক্ষা দিছে যে সমাজখনত প্ৰতিটো খোজত অতি কণ্টকপূৰ্ণ এই সমাজখনক আমি নিজেই চম্ভালিব লাগিব। আৰু সেইকাৰণে মোৰ এই গোটেই উঠি অহা প্ৰজন্মক এটাই যে প্ৰথমটো হ'ল একদম সচেতন এজন হওক যে পলিটিকেল পাৰ্টিৰ মেনিফেষ্টত লেখা মতে তেওঁলোকে কৰিছে নে নাই তাৰ বাবে সদায় জনমত গঠন কৰি আহক তেওঁৰ ওচৰতে, আৰু নিজৰ ঘৰখনক দিয়ক। সেই ঘৰখনেই হ'ল ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰথম, গাঁওখনেই হ'ল ৰাষ্ট্ৰ। এতিয়া মই অসমীয়া হয়, অসমৰ চিন্তা নকৰি মই UP বিহাৰৰ চিন্তা কৰিব গ'লে হ'ব জানো? তেওঁ ডাইৰেক্ট কৈছে আমাক বাদনীজি যে তুমি UP का सोचेगा क्या, बिहार का सोचेगा, तमिलनाडु का सोचेगा, पंजाब का सोचेगा, पहले असम का सोचो। বাছ তেওঁ ডাইৰেকশ্যন পাই গ'লোঁ, সেইকাৰণে তেতিয়াৰ পৰা বোলে অসমৰ কথা চিন্তা কৰি আমি এই কথাখিনি আমাৰ ল'ৰাখিনিয়ে উঠি অহা প্ৰজন্ম যে এই কণ্টকপূৰ্ণ ৰাস্তাটোত সফল হয়, কিন্তু তাৰ সংখ্যা একেবাৰে নগণ্য। কিন্তু শ্বৰ্ট টাৰ্মত অকণমান এই বস্তুটো দাদা ছাৰ ভালনে অমুক নে তমুক নে বুলি কৈ বহুত পাইছে, বহুতে পোৱা দেখিছোঁ। সেইটোও আছে। এতিয়া সেইটো পথত মই নাই, সেইটো কাৰণে মই উঠি অহা প্ৰজন্মক সেইটো এডভাইচ দিব নোৱাৰিম। মই যিটো পথত নাই, যে সেইটো মানে এনেকৈ গৈ সোনকালে যায় প্ৰাপ্তি স্বীকাৰ, মোৰতো হোৱাই নাই, মই ক'লোঁ নহয়। কিন্তু এতিয়া মই যিটো পথত আছোঁ, কণ্টকপূৰ্ণ প্ৰত্যেকটো ক্ষেত্ৰত কষ্ট কৰি গৈ আছোঁ, নাজানো এতিয়া আৰু বাকী এতিয়া আৰু মোৰ বাকী কপাল আৰু 100%। ঠিক আছে, এইটো টেগলাইন, কপালে যি ক'ব আৰু। থেংক ইউ ছ' মাছ দাদা, ভাল লাগিল, ভাল ল'ৰা, উঠি অহা ল'ৰা, ভাল লাগিছে তোমাৰ লগত বহি। তোমাৰ ক্লেভাৰনেছটো মোক বহুত ভাল লাগিছে, সুন্দৰ প্ৰশ্ন হ'ল, আৰু মোক ইমান গুৰুত্ব দিয়াৰ কাৰণে নন পলিটিকেল মোৰ শুভেচ্ছা থাকিল। ভগৱানে যাতে আৰু মংগল কৰে, আৰু পুনৰবাৰ ধন্যবাদ জ্ঞাপন। থেংক ইউ ছ' মাছ, থেংক ইউ।